উচ্ছেদ কৰি চৰকাৰী ভূমি ৰক্ষা কৰাটো কঠোৰভাৱে নিৰ্দেশ দিয়া আছে। আকৌ আমি 19 লেণ্ড পলিচিটো চাৰ্কুল অফিচাৰকে এইটো পাৱাৰ দিয়া হৈ গ'ল। চাৰ্কুল অফিচাৰেও ইতিমধ্যে তেখেতসকলে ইয়াত এফেকশ্যন কৰিব পাৰে। কিন্তু লিগেলি যদি চৰকাৰী ভূমি আমি জানো ভূমিহীন মানুহক দিয়া এটা পলিচিও আছে। DC আৰু আমাৰ লেণ্ড এডভাইজৰী বৰ্ডৰ যোগেদি ভূমিহীনক এটা নীতি নিয়মৰ মাজেদি আৰু ভূমিহীন কাক কয় আমাৰ পলিচিত সুন্দৰকৈ লিখা আছে। তেনেকুৱা অসমীয়া খিলঞ্জীয়া ভাৰতীয় নাগৰিকক পতা দিয়া কামো চলি আছে লগে লগে। যদি ইলিগেলি আহে, ইলিগেলিটো কোনো পধ্যেই সহ্য কৰিব নহয়। আমি VGR, PGR বা ফৰেষ্ট লেণ্ডতটো আমি হাত দিব নোৱাৰোৱেই। গতিকে এই কথাবিলাক আমি নিশ্চয় আইন এমেণ্ডমেণ্ট হৈছে, এক্ট হৈছে। আমি পুনৰ এই DC সকলক ইতিমধ্যে দেখিছে অসমৰ বিভিন্ন ঠাইত এইবিলাক এফেকশ্যনৰ কাম চলি আছে। আৰু ইতিমধ্যে নগাঁও জিলাত যেনেধৰণে অবৈধভাৱে এনেকুৱা ধৰণৰ সৰু সুৰা জুপুৰি বা বিভিন্ন চৰকাৰী ভূমি গঢ় লৈ উঠিছে, আমি যিটো তথ্য পাইছোঁ জিলা উপায়ুক্তসমূহৰ পৰা যে প্ৰায় 1031 বিঘা মাটিত দখল হৈ আছে। চৰকাৰী ভূমিত এতিয়াও এনক্ৰ'চ আছে, বেদখল। আমি এতিয়ালৈকে তেওঁলোকে তথ্য দিছে, আমি এতিয়ালৈকে 2 বিঘা মাটি আমি উচ্ছেদ কৰিছোঁ। কিন্তু মই কৈছোঁ যে 2 বিঘা নহয়, আৰু যিবিলাক যদি ইলিগেল আছে ইমিডিয়েট এফেকশ্যন কৰিব লাগে। আমি কঠোৰভাৱে আমি পুনৰ নিৰ্দেশ দিছোঁ জিলা উপায়ুক্তক। চাৰ্কুল অফিচাৰসমূহকো আমাৰ এইটো নিৰ্দেশ দিয়াই আছে। আৰু অসমৰ বিভিন্ন ঠাইত দেখিছে আপোনালোকে এইবিলাকতো এফেকশ্যন চলি আছে। চৰকাৰী ভূমি ৰক্ষাত দৌল, দেৱাল, মঠ মন্দিৰ, ঐতিহাসিক স্থানসমূহ যাতে কোনো ক্ষেত্ৰতেই এইবিলাক কোনেও দখল কৰিব নোৱাৰে। আমাৰ ভূমি আমি ৰক্ষা কৰিব লাগিব। এই কথাটোত আমি সকলোকে এই কথাটো আমি নিশ্চয় আহ্বান জনাইছোঁ। আৰু আমি বিধায়কসকলেও সন্মানীয়, আপোনালোকে যেতিয়া নিজৰ সমষ্টিত চাৰ্কুল অফিচাৰ, ADC ৰেভিনিউ বা জিলা LSC বোৰ্ড বহে, ছেটেলমেণ্ট সেই কথাবিলাক ভালকৈ চাব লাগে। কোনখিনি প্ৰপ'জেল আহিছে, যদি ক'ৰবাত ভুলকৈ আহে এইবিলাক ৰিজেক্ট কৰিব লাগে। আমি এনেকুৱা বিল, খাল বিল এইবিলাকতো চৰকাৰে কিছু নিয়মৰ মাজেদি আমন্ত্ৰণ বা এলটমেণ্ট আৰু ছেটেলমেণ্ট কৰা প্ৰক্ৰিয়া আছে। গতিকেলৈ থাকিলেও কোনখিনিত আমাৰ অসুবিধা আহিব সেইবিলাক কেতিয়াও প্ৰপ'জেলত পাছ কৰিবলৈ দিব নালাগে জিলা উপায়ুক্ত। আৰু অসমৰ আমি চৰকাৰৰ পৰা উইদাউট প্ৰায়ৰ ডিছপ'জেল এপ্ৰুভেল ফ্ৰম ষ্টেট গভৰ্ণমেণ্ট কোনো মাটিয়ে তাতে দিছে এনেকুৱা ধৰণৰ মাটি চৰকাৰী মাটিয়ে অনুমোদন দিব নোৱাৰে। কিন্তু আমাৰ আইনখন সঠিকভাৱে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ বিধায়কসকলেও চকু দিব লাগিব, ৰাইজেও সজাগ হ'ব লাগিব। ইতিমধ্যে নগাঁৱত ইতিমধ্যে যিখিনি খবৰ আহিছে আমাৰ ধিং চাৰ্কুল হওক অন্যান্য চাৰ্কুলৰ পৰা, তাতে বহু ধৰণৰ চৰকাৰী ভূমিত ফিচাৰী খান্দিছে, বিভিন্ন ধৰণৰ কাঠফুলাৰ দৰে ঘৰ গজি উঠিছে। এইবিলাক ক্ষেত্ৰত আমি পুনৰ ছাৰ্ভে কৰিবলৈ আমি নিৰ্দেশ দিছোঁ চাৰ্কুল অফিচাৰসমূহ, যে চাৰ্কুল অফিচাৰসমূহে নিজেই তাত ছাৰ্ভে কৰক। একচুৱেলি যদি প্ৰকৃততে এইবিলাক এলটমেণ্ট বা ছেটেলমেণ্ট একোৱেই দিয়া নাই, তেওঁলোকেতো থাকিব নোৱাৰে। যদি প্ৰকৃত খিলঞ্জীয়া ভূমিহীন পৰিয়াল ফৰ্মেলি এপ্লাই কৰক, আমি গভৰ্ণমেণ্টৰ ৰুল মতে আমি তেওঁলোকক মাটি এলটমেণ্ট দিম। আমি গাঁৱত কি হিচাপত দিব পাৰোঁ 1+7, চহৰত আমি 1.10 গুৱাহাটীত 1.5, এনেকুৱা ধৰণৰ আইন আছে আমাৰ। এই নিয়মৰ মাজেদি আমি মাটি ছেটেলমেণ্ট দিওঁ। আমি সেইকাৰণে কৈছোঁ যে চৰকাৰ আইনবিলাক কঠোৰভাৱে আমি পালন কৰিব লাগিব, ৰাইজেও সজাগ হ'ব লাগিব। আমি কোনো ধৰণৰ অবৈধভাৱে কাকো কোনো মানুহকে দখল কৰিবলৈ দিয়া নহয় মাটি বাৰীবিলাক। আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ কথাটোতো এটা সুকীয়া হৈ গৈছে। আমি এই সময়ত নৈ বিলৰ পাৰত আমাৰ যিখিনি এফেকশ্যন হৈছে বুলি নগাঁৱৰ পৰা খবৰ আহিছে, মই আজি জিলা উপায়ুক্তক মই এতিয়াই ইয়াৰ পাছত গৈয়ে কথা পাতিম, এটা অৰ্ডাৰ আমি অফিচিয়েলি দিম যাতে এইবিলাক কথা সোনকালে তদন্ত কৰি গভৰ্ণমেণ্টত ছাবমিট কৰক। গতিকে আমি এইখিনি খুব সোনকালে আপোনাৰ যিখিনি সমস্যা আছে আমি এইখিনি চাই দিম নগাঁৱত বিশেষকৈ স্পেচিয়েলি। আৰু এইবিলাক ৱেটলেণ্ড হওক এইবিলাক বেদখলমুক্ত কৰাটো আমাৰ দায়িত্ব আছে। আমি কিছুমান ঠাইত আমি যিহেতু এলটমেণ্ট কৰিব পৰা ব্যৱস্থাও চৰকাৰৰ আছে, সেইখিনি আমি বিবেচনা কৰিম। আৰু আপোনালোকৰ নগাঁও জিলা বিশেষকৈ অসমৰ লগতে আমাৰ আটাইখিনি আসাম লেণ্ড ৰেভিনিউ এক্ট হওক, আমাৰ 2019 পলিচি হওক, এই গোটেই
বিষয়ে আইনৰ সুৰুঙাৰ মাজেদি যাতে কোনেও আমাৰ অবৈধভাৱে মাটি দখল কৰিব নোৱাৰে তাৰ আমি পূৰ্ণ ব্যৱস্থা কৰিম। আপোনালোক নিশ্চয় যেতিয়া জিলা উপায়ুক্ত কাৰ্যালয়ত LSC বোৰ্ডবিলাকতো প্ৰতিজন সন্মানীয় বিধায়কে মেম্বাৰ, সেই বিষয়বিলাক আপোনালোকে তন্নতন্নকৈ আলোচনা কৰিব মই অনুৰোধ জনাইছোঁ। আৰু আমি অসম চৰকাৰৰ আৱশ্যক আৰু ভূমি বন্দোবস্ত বিভাগৰ তৰফৰ পৰা আমি অসমত বাৰে বাৰে আমি এইবিলাক চাৰ্কুলাৰ দি আছোঁ। আৰু আমি অসমত কিমান মাটি এতিয়া বেদখল আছে আকৌ পুনৰ আমি বিচাৰিছোঁ তথ্য। আৰু আমি পুনৰ জৰীপ কৰিব লাগিব। আমাৰ বহুদিনৰ এইখিনি জৰীপো হোৱা নাই ছাৰ্ভে ছেটেলমেণ্টত। আমি পুনৰ ইয়াক সক্ৰিয় কৰি তুলিব লাগিব গোটেই ব্যৱস্থাটো। অসমৰ মানুহে যাতে ভূমিৰ ক্ষেত্ৰত খুব অসুবিধা নাপায়। আজি আমাৰ যিমানবিলাক ছিষ্টেম আছে লেণ্ড ৰেভিনিউৰ ক্ষেত্ৰত কিছু সংশোধনো কৰিবলগীয়া কিছু প্ৰয়োজন আছে। আমি এইখিনি ইতিমধ্যে এখন আমাৰ কেবিনেট ছাব কমিটিও বনাই দিয়া হৈছে, য'ত আমাৰ ডক্টৰ অনুজ পেগু, আমাৰ UG ব্ৰহ্মকে আদি কৰি তিনিজনীয়া এখন কমিটি, য'ত ৰেভিনিউ মিনিষ্টাৰ আছোঁ আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী লৈ কিবা আইন প্ৰণয়নৰ যদি সংশোধন কৰিবলৈ থাকে এই চৰকাৰী মাটি এলটমেণ্ট ছেটেলমেণ্টৰ ক্ষেত্ৰত আপোনালোকে পৰামৰ্শ আগবঢ়াব পাৰে। থেংক ইউ। আমি এইখিনি ব্যৱস্থা কৰি মুঠতে আমাৰ কথা হ'ল এই আইনৰ যোগেদি চৰকাৰী ভূমিক কোনো বেদখল হ'ব নোৱাৰিব। আমি এইখিনি উচ্ছেদ হওক, যেনেধৰণে জিলা উপায়ুক্তসমূহক কৰ্তৃত্ব প্ৰদান কৰা আছে। আমি আজি চাৰ্কুল অফিচাৰলৈকে যিহেতু দিয়া আছে কৰ্তৃত্ব, তেওঁলোকে যাতে এইবিলাক নিৰ্দেশ চৰকাৰী মানি কামত আগবাঢ়ে আৰু আমাৰ তাৰ জনপ্ৰতিনিধিসকলক অকণমান সহায় কৰি দিব লাগিব। এই ক্ষেত্ৰত গোটেই কথাখিনি চাই আপোনালোকে আগবাঢ়ি যাব বুলি মই সদনত। থেংক ইউ। অধ্যক্ষ মহোদয়, এটা ইম্পৰ্টেণ্ট কথা এটা মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছিলোঁ যে আমাৰ মানে এইটো সমষ্টি ৰিলেটেড নহয় স্যাৰ, সমষ্টি ৰিলেটেড নহয়। আমাৰ সমবায় ভিত্তিক যিবোৰ মাটি দিয়া আছিলে সেইবোৰৰ ডাঙৰ সমস্যা হৈছে কি তেওঁলোকে পাৰ্মানেণ্ট চাৰ্টিফিকেটখন নাপায়। সমবায় যিটো কৃষি সমবায় এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো খুব সমস্যা এটা হৈ আছে, তেওঁলোকে PRC-টো নাপায়। এটা কাৰ্যসূচী মাননীয় উপাধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে যিহেতু আমাক সহযোগ কৰিবলৈ কৈছে, জাষ্ট এটা বাক্য কম ছাৰ, প্লিজ সিট ডাউন। এটা বাক্য এইটো চিষ্টেমটো নহয় না, এনেকৈ আপোনালোকে এটা বাক্য ক'লে নহ'ব। প্লিজ সিট ডাউন। আমাক সহযোগ কৰিব আপুনি চেম্বাৰৰ পৰা উচ্ছেদ কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু ভূমিহীন এনেকুৱাকে ক'ব নোৱাৰে। চেয়াৰমেন আহিলে প্লিজ সিট ডাউন। আৰ্টিকল 21 তেনেকৈ নোৱাৰে আপুনি। প্লিজ সিট ডাউন। ৰাইট ইট ইজ নট লাইক দ্যাট। শেল্টাৰ প্লিজ সিট ডাউন। প্লিজ সিট ডাউন। ফাণ্ডামেণ্টেল ৰাইট ছাৰ, এনেকৈ নহয়। প্লিজ সিট ডাউন। ভায়োলেট কৰিব নোৱাৰে ছাৰ। ফাণ্ডামেণ্টেল ৰাইট আপুনি ৰুলৰ মতে আহিব, এইটো ৰুল বিধানসভা চলে। ফাণ্ডামেণ্টেল ৰাইট ইজ ফাণ্ডামেণ্টেল ৰাইটটোৰ কথাটো এইটো নাহে, এইটো ৰুলত। প্লিজ সিট ডাউন। প্লিজ মানুহক যাতে প্লিজ সিট ডাউন। অধ্যক্ষ মহোদয়, ভূমিহীনক মাটি দিয়াটো এটা ৰুলৰ মতে আমি দি আছোঁ। আমি যোৱা চৰকাৰ দিনত 3,30,000 ওপৰত আমি ভূমিহীনক খিলঞ্জীয়া মানুহক আমি ভূমি পট্টা দিয়া হ'ল। সেইটো প্ৰক্ৰিয়া অবিৰত প্ৰক্ৰিয়া। ভূমিহীনক মাটি দিয়াটো এটা অবিৰত প্ৰক্ৰিয়া, এইটো চলি আছে। উত্তৰ দিবলৈ কোৱা নাই। প্লিজ সিট ডাউন। সিট ডাউন। কাৰ্যসূচী নম্বৰ 5 ৰুল 301। আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াই এইবাৰ ভাল পাব যে তেওঁ যিটো কৈছিলে বিৰোধীক প্ৰাধান্য দিব লাগে, 301ত পুৰা বিৰোধীক প্ৰাধান্য দিয়া হৈছে। এতিয়া মাননীয় সদস্য শ্ৰী আশ্ৰাফুল হুছেইন ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়াৰ আৰু কাৰ্যসূচী পৰিচালনা নিয়মাৱলী 301 নং দফাৰ অধীনত 2021 চনৰ 6 জুলাই তাৰিখে দৈনিক গণ অধিকাৰ কাকতত প্ৰকাশিত চেঙা সমষ্টিৰ কাখিমপুৰত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াত আতংকিত গঞা শীৰ্ষক বাতৰিটোৰে জলসম্পদ বিভাগৰ মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব। আশ্ৰাফুল হুছেইন ডাঙৰীয়া, আপুনি 5 মিনিটত শেষ কৰিব। ব্ৰিফ। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যেই যি জাননী প্ৰেৰণ কৰিছিলোঁ, জাননীত গোটেই বিষয়টো উল্লেখ আছেই। তাৰপিছতো কৈছোঁ যে কাশিমপুৰত এতিয়া সমূনীয়া মাথো, বৰপেটা জিলাৰ চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন গাঁও কাশিমপুৰ। আৰু কাশিমপুৰত মই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দুবাৰমান গৈছোঁ।
আৰু তাতে এমাহ সন্তান বৃদ্ধ মহিলা ইত্যাদিলৈ মানুহবিলাকে যি গৰাখহনীয়াত যোৱা ঘৰ কেৱল টিনৰ চালিটো লৈ যিধৰণে দুৰ্বিষহ জীৱন যাপন কৰিছে এয়া সঁচাকৈ অত্যন্ত বেদনাদায়ক। গতিকে আমি বিচাৰিছোঁ যে কাশিমপুৰ, মহাচৰা, কাছুমাৰা এই অঞ্চলৰ গৰাখহনীয়াকে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা লোৱা হওক। মহোদয়, এই ছবি যে চেঙা সমষ্টিৰ কেৱল কাশিমপুৰতেই তেনেকুৱা নহয়। চেঙা সমষ্টিৰ সামগ্ৰিকভাৱে 17খন গাঁও পঞ্চায়তৰ 12খন গাঁও পঞ্চায়তে গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত। এই 12খন গাঁও পঞ্চায়তত চেগা চেৰুকাকৈ গৰাখহনীয়া হৈ আছে। আৰু আপোনালোকে এই সদনে জানি দুখ পাব যে মহাপুৰুষ হৰিদেৱৰ সত্ৰ আজি গৰাখহনীয়াৰ কবলত পৰিছে। 567 বছৰ পূৰ্বে তেখেতে স্থাপন কৰা আদি সত্ৰ বহৰী সত্ৰখনৰ দুৱাৰমুখ পাইছে। আৰু ইতিমধ্যে মন্ত্ৰী মহোদয় যোৱা দুমাহমান আগত আমাৰ সেই ঠাইলৈ গৈছিল আৰু তেখেতে নিশ্চিতভাৱে এই দৃশ্যবোৰ চাই আহিছে। গতিকে মহোদয়, আজি চাওক, চেঙা সমষ্টিৰ উত্তৰ পাৰে আৰু দক্ষিণ পাৰে দুয়োপাৰে সমানে গৰাখহনীয়া হৈ আছে। উত্তৰ পাৰত ৰৌমাৰীৰ পৰা আৰম্ভ কৰি পাজাৰবাংগালৈ, তাৰ পৰা আৰম্ভ কৰি একদম বাঘবৰ পাহাৰলৈ চেগা চেৰুকাকৈ গৰাখহনীয়া হৈ আছে। আৰু বিগত সময়ত এই গৰাখহনীয়া সমস্যাৰ সমাধান কল্পে সেই অঞ্চলৰ স্থানীয় ৰাইজে 2013 চনত 33/2013 নম্বৰৰ এখন জনস্বাৰ্থ জড়িত গোচৰ মহামান্য উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। আৰু মাননীয় ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ পৱন ডাঙৰীয়াৰ আদালতে 29/5/2017 ইংৰাজী তাৰিখে 6 মাহৰ সময়সীমা বান্ধি দি সেই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাস্তৱসন্মত ব্যৱস্থা ল'বলৈ চৰকাৰক নিৰ্দেশ দিছিল। আজি আমি দেখা পাইছোঁ যে কেইবাটাও বছৰ পাৰ হৈ যোৱাৰ পিছতো সেই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো এক বাস্তৱসন্মত ব্যৱস্থা নহ'ল। আৰু যাৰ বাবে আমি অনুভৱ কৰোঁ যে আদালতৰ নিৰ্দেশক এনেকুৱাকৈ অৱজ্ঞা কৰাটো মুঠেই সঠিক কথা নহয়। চৰকাৰ হিচাপে চৰকাৰে অনাগত সময়ত এই ক্ষেত্ৰত কৰিবলগীয়া আছে। গতিকে মহোদয়, আমি অনুভৱ কৰোঁ যে চৰকাৰখনে কৰিবলৈ কি আছে। আজি ADB নিউ লোন ট্ৰেন্স 2ৰ অধীনত 398.43 কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱৰ প্ৰক্ৰিয়া ইতিমধ্যে ভালেখিনি আগবাঢ়িছে। মাননীয় মন্ত্ৰী মহোদয় নিশ্চয় জানে যে সেই ঋণ লোৱাৰ প্ৰক্ৰিয়াত ইতিমধ্যে কেইবাটাও প্ৰক্ৰিয়া আগবাঢ়িছে। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ চেন্ট্ৰেল ৱাটাৰ কমিশ্যন, মিনিষ্ট্ৰী অফ জলশক্তি এওঁলোকৰ যি সহমত সেয়া ইতিমধ্যে পোষণ কৰিছে। এতিয়া আমাক নীতি আয়োগৰ পৰা NOC লাগে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আৰু ডনাৰৰ পৰা যদি NOC লাভ কৰে তেনেহ'লে আমি নিশ্চিতভাৱে প্ৰায় 400 কোটি টকাৰ ঋণৰ জৰিয়তে প্ৰায় 40 কিলোমিটাৰ এলেকাত একদম বহৰীৰ পৰা আৰম্ভ কৰি বাঘবৰলৈ যি ঠাইসমূহত বহৰী সত্ৰ, ডক্ৰেশ্বৰ দেৱালয়, কনৰা সত্ৰ, বৈঠাপত সত্ৰকে আদি কৰি শতাধিক গাঁও আৰু কেইবা লক্ষাধিক জনসংখ্যাক আমি বচাব পাৰিম। গতিকে মহোদয়, আমি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচ কৰি, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে আলোচ কৰি এই ঋণ কেনেধৰণে লাভ কৰিব পাৰে, ঋণৰ জৰিয়তে কেনেকুৱাকৈ এই অঞ্চলটো ৰক্ষা কৰিব তাৰ বাবে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। মহোদয়, আমাৰ মন্ত্ৰী ডাঙৰীয়া 16/7/2021 তাৰিখে আমাৰ অঞ্চলটো পৰিদৰ্শন কৰিছিল আৰু পৰিদৰ্শন কালত তেখেতে চকুৰ সন্মুখতে দেখা পাইছিল কি ধৰণে গাঁও খহি গৈ আছে। আজি বিৰামহীন গৰাখহনীয়া উত্তৰ পাৰৰ ৰৌমাৰী, পাথাৰ, বালাট্টাৰী, চেনিমাৰী, বৰবিটা, বান্দালী ৰিজাৰ্ভ, বহৰী ৰিজাৰ্ভ, হৰিপুৰ, গুমা, ফুলবাৰী, ভোগেৰপাৰ, পাজাৰবাংগা, ডক্ৰেশ্বৰ, বেলেট্টাৰী ইত্যাদিবোৰ গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। একেদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত যি ঠাইসমূহ বিগত সময়ত ভালেখিনি ইগনোৰ হৈ আছে, কেতিয়াও সেই ঠাইত বিশেষভাৱে কাম কৰা নহয়। দক্ষিণ পাৰৰ মৰিচাকান্তি, পামপাৰা, মহাচৰা, কাছুমাৰা, চনেৰচালি, মৈৰাদী, খোলাবান্ধা ইত্যাদি জেগাত ঠাইত হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে খহাই নিছে। আৰু চৰকাৰী আৰু বেচৰকাৰী তথ্য মিলাই চেঙা সমষ্টিৰ গৰাখহনীয়াক যদি হিচাপ কৰা যায় প্ৰায় 3 কোটিৰো অধিক গাঁও আৰু চুবুৰী ব্ৰহ্মপুত্ৰত যা গৈছে। যি নদী এটা সময়ত 1.5 কিলোমিটাৰ আছিল সেই নদী আজি মহোদয় 15 কিলোমিটাৰ হৈ গ'ল। আৰু যাৰ ফলত হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ পৰিয়াল আজি চৰকাৰী মাটি, ৰিজাৰ্ভ, মথাউৰি বা ভাড়াতীয়া মাটিত বা ভূমিহীনভাৱে তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে।
আজি যিসকল লোকে ভূমিহীন হৈছে তেওঁলোকক চৰকাৰীভাৱে কোনো সংস্থাপনৰ ব্যৱস্থা হোৱা নাই, বৰঞ্চ বিধানসভাত আজি কথা বতৰা চলে যে উচ্ছেদহে কৰিব লাগে। আজি যদি ভূমিহীন, আজি অসমৰ যি গৰাখহনীয়া সমস্যা, আজি জলসম্পদ বিভাগৰ তথ্য মতে যে ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহে অসমৰ মুঠ মাটিকালিৰ প্ৰায় 8% মাটি ইতিমধ্যে খহাই নিছে। আৰু যি সময়ত এনেকুৱা এটা ভয়াৱহভাৱে গৰাখহনীয়া চলিছে, সেই সময়ত ভূমিহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক সংস্থাপিত কৰাৰ কোনো সদিচ্ছা চৰকাৰৰ তৰফৰ পৰা দেখা যোৱা নাই। কেৱল আৰু কেৱল কাগজ আৰু ফাইলৰ মেৰ পাছত যদি এই বিষয়বিলাক থাকি যায়, তেনেহ'লে এখন কল্যাণকামী ৰাজ্য হিচাপে আমি জনগণৰ সন্মুখত কোৱাৰ কোনো জেগা নাথাকিব। মতে আমি বিভিন্ন সময়ত দেখা পাওঁ যে গৰাখহনীয়া হঠাৎকৈ অতৰ্কিত আৰম্ভ হয় আৰু সেই গৰাখহনীয়া ৰোধৰ বাবে জিলা কিংবা স্থানীয় জিলা প্ৰশাসন কিংবা স্থানীয় জনপ্ৰতিনিধিৰ কোনো বিশেষ পুঁজি নাথাকে। গতিকে এইবাৰ মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাওঁ, অনুৰোধ জনাওঁ যে প্ৰতিখন জিলা নহয়, প্ৰতিখন সমষ্টি পৰ্যায়ত যিসমূহ সমষ্টি গৰাখহনীয়া প্ৰৱণ সমষ্টি, সেই পৰ্যায়ত এটা জৰুৰীকালীন পুঁজিৰ ব্যৱস্থা কৰা হওক, যি পুঁজিৰ জৰিয়তে যেতিয়া কম ডেমেজ হোৱাতে আমি যাতে ৰোধ কৰিব পাৰোঁ, টেম্পৰাৰী কিছু মিজাৰ লৈ যাতে কাম কৰিব পাৰোঁ, সেই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয় আৰু এটা বিষয় দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। চেঙা সমষ্টি এখন স্লুইচ গেট নিৰ্মাণৰ কথা চলি আছে। মই মন্ত্ৰী মহোদয়ক ইতিমধ্যে ব্যক্তিগতভাৱে জনাইছোঁ। ইম্প্ৰুভমেণ্ট অফ কুকাৰজাৰ চেনেল ইনক্লুডিং কনষ্ট্ৰাকশ্যন অফ স্লুইচ গেট ইন চেনিমাৰী এৰিয়া শীৰ্ষক আঁচনিখন ইতিমধ্যে টেণ্ডাৰিং হৈ গৈছে আৰু ফাইনেল হৈছে। কিন্তু এই আঁচনিখনৰ এই স্লুইচ গেটখনৰ কোনো প্ৰয়োজন নাই। এয়া SOPDৰ পইচা, আৰু আমি ভাবোঁ ৰাজ্য চৰকাৰে আমাৰ নিজৰ পইচা হিচাপে এই পইচা গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এটা অংশ কিন্তু ব্যৱহাৰ কৰিব পাৰে। আৰু মন্ত্ৰী মহোদয়ে যদি বিবেচনা কৰে, যদি বিভাগখনে বিবেচনা কৰে, চৰকাৰ যদি বিবেচনা কৰে, কিছু গৰাখহনীয়াৰ কাম ইয়াৰ পৰা কৰিব পাৰে। আৰু গতিকে মই কেৱল আৰু কেৱল অনুৰোধ জনাম যে কেন্দ্ৰীয় চৰকাৰৰ যিটো এছিয়ান ডেভেলপমেণ্ট বেংকৰ ঋণ আছে, এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে বিহিত ব্যৱস্থা ল'ব। ধন্যবাদ। এতিয়া আশ্ৰাফুল ডাঙৰীয়া আৰু আমাৰ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া দুয়োগৰাকী ব্যক্তিৰ কুৱেশ্যনটো একেটাই, গৰাখহনীয়া আৰু জলসম্পদ মন্ত্ৰী এগৰাকী। এতিয়া আপোনালোকৰতো শেষ হোৱাৰ পিছত একেলগে আনচাৰটো দি দিলে হ'ব নে আপোনালোকে বেলেগে বেলেগে লাগিব? একেলগে দি দিম তেতিয়াহ'লে, ঠিক আছে, একেলগে আপোনাৰ আনচাৰ দিব। অ'কে, এতিয়া নেক্সট আমাৰ নাই তেখেত নহয়, আপোনাৰ ইয়াৰ পিছত। অঁ ঠিক আছে, হয় হ'ব। এতিয়া মই মাননীয় সদস্য ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যাৱলী নিয়মাৱলী 301ৰ দফাৰ অধীনত ধুবুৰী জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ লগতে হাতশিঙিমাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শীৰ্ষক জলসম্পদ বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ। মাননীয় উপাধ্যক্ষ মহোদয়, আজিৰ এই বিষয়টো 301ত গ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ দিছোঁ। কাৰণ এটা জ্বলন্ত সমস্যা, যদিও সময়ে সময়ে আমি বিভিন্ন ডিভাইচত কথাবিলাক কৈ আহিছোঁ, কিন্তু আজি এই সমস্যাৰ লগত অন্য এটা সমস্যা জড়িত হৈ গৈছে। যুগ যুগ ধৰি, মই কোনো চৰকাৰক সমালোচনা কৰিব বিচৰা নাই, গৰাখহনীয়া আমি যেতিয়া কলেজত পঢ়োঁ সেই সময়ত ধুবুৰী ফকীৰগঞ্জৰ ডিষ্টেঞ্চ আছিল মাত্ৰ 7 কিলোমিটাৰ, আৰু এইটো গৰাখহনীয়াৰ ফলত পাৰ ভাঙি ভাঙি গৈ এতিয়া হৈছে 15 কিলোমিটাৰ। উপাধ্যক্ষ মহোদয়, এটা সময়ত আমাৰ বুঢ়াবুঢ়ীৰ পৰা, এইটো জলেশ্বৰ সমষ্টিৰ বুঢ়াবুঢ়ী থানৰ পৰা আৰম্ভ কৰি হাতশিঙিমাৰীলৈকে মাথাউৰি আছে। গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ এই মাথাউৰিৰ ওপৰত আশ্ৰয় লৈছিল, কিন্তু দুৰ্ভাগ্যজনক কথা, এই মাথাউৰিও গৰাখহনীয়া লৈ গ'ল, উঠাই লৈ গ'ল। এই মানুহখিনি য'ত খালী মাটি পাইছে তাতে গৈ তেওঁলোকে ঘৰ বান্ধিছে। বিশেষকৈ আমাৰ পাণবাৰী অঞ্চলত ৰাংগামাটি কোঅপাৰেটিভ ছ'চাইটিৰ মাটি আছিল, তেওঁলোকৰ লগত আলোচনা কৰি প্ৰায় 70 বছৰৰ পৰা তাতে বসবাস কৰি আহিছে। হঠাৎ 2 বছৰৰ পৰা উচ্ছেদৰ নোটিছ গৈ আছে। আমি লেণ্ড এডভাইজাৰী কমিটিত তেওঁলোকক
মাটি আবণ্টন দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ সেইটো কাৰ্যকৰী হোৱা নাই। ইন দি মেইন টাইম যোৱা পৰহিৰ পৰা এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছে। এই মানুহখিনি ঘেৰি পেলাই BSFে তাতে বাউণ্ডাৰী ৱাল কৰি দিলে। এই কথাখিনি এইকাৰণেই ক'ব বিচাৰিছোঁ, যদিও এইটো ৰেভিনিউৰ মেটাৰ, কিন্তু আমাৰ জলসম্পদৰ লগত এইটো জড়িত। অকল এই পাণবাৰী নহয়, বিভিন্ন অঞ্চলত আজি যিটো উচ্ছেদ কাৰ্য আৰম্ভ হৈছে সেই একেই কথা। গৰাখহনীয়াত যাহ যোৱা ঘৰ বাৰী মাটি গুচি যোৱাৰ ফলত তেওঁলোকে য'তে খালী ঠাই পাইছে তাতে গৈ তেওঁলোকে আশ্ৰয় লৈছে। উপাধ্যক্ষ মহোদয়, এই পাৰ্মানেণ্ট প্ৰটেকশ্যন নোহোৱালৈকে ব্ৰহ্মপুত্ৰ নদীৰ যিটো ডেপ্থ, আমি বাৰিষা মাহতো আমি তাত জাহাজ চলাচল কৰা অসুবিধা, ডাঙৰ লঞ্চ চলাচল কৰিব নোৱাৰোঁ। এতিয়াতো আৰু নোৱাৰোঁ, এতিয়া সেই কাণ্ট্ৰিবোৰ দি পাৰ কৰিব লগা, কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ ডেপ্থটো ওপৰলৈ উঠি আহিছে, কাৰণ পাৰ ভাঙি গৈ আছে। সেইকাৰণে প্ৰটেকশ্যন হ'লে তেতিয়া আমাৰ এই ডিজাৰ্টৰ দ্বাৰা যিটো খনন প্ৰক্ৰিয়া চলাই আছে এইটো কেতিয়াও সফল হ'ব নোৱাৰে। একফালে ডিজাৰ্ট দি খনন কৰি আছে আৰু একফালৰ পৰা মাটি আহি সেইখিনি ফিল আপ কৰি গৈ আছে। গতিকে একমাত্ৰ উপায় হৈছে পাৰ্মানেণ্ট প্ৰটেকশ্যন। এই পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে যোৱা বিধানসভাৰ মজিয়াত আমি কেইবাবাৰো এই কথাখিনি উত্থাপন কৰাত আমাৰ তদানীন্তন জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই তেখেতে এই হাউজতে এচুৰেঞ্চ দিছিল যে ফকীৰগঞ্জৰ পৰা হাজিৰহাটলৈকে, অৰ্থাৎ মোৰ সমষ্টি কাভাৰ কৰি 249 কোটি টকাৰ এটা ৱৰ্ল্ড বেংকত এটা প্ৰজেক্ট পঠোৱা বুলি তেখেতে আশ্বস্ত কৰিছিল। গতিকে মই আমাৰ বৰ্তমান জল সম্পদ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ এই প্ৰজেক্টটো, তেখেতে যদিও ইয়াৰ আগত লগ পাইছিলোঁ তেখেতে আশ্বাস দিছে, কিন্তু এই প্ৰজেক্টটো যদি ইমপ্লিমেণ্ট কৰাব পাৰে বৃহৎ এলেকা, অৰ্থাৎ আমাৰ হাট শিঙিমাৰী যিটো চাউথ চাৰ্মাৰ মানকেশ্বৰ জিলা হেডকোৱাৰ্টাৰ সেইখিনিও ৰক্ষা পাব। গতিকে আজি বুঢ়াবুঢ়ী থান এইটো বহুত পুৰণা, তাত মানে এটা ঐতিহাসিক তাত মেলা হয় প্ৰতি বছৰ। সেই বুঢ়াবুঢ়ী থান আজি গৰাখহনীয়াৰ কবলত পৰিছে। এইটো যদিও মোৰ সমষ্টি নহয়, জলেশ্বৰ সমষ্টি, কিন্তু কথাটো একেই, বুঢ়াবুঢ়ীৰ পৰা আৰম্ভ কৰি হাট শিঙিমাৰীলৈকে। গতিকে এইখিনি মানুহখিনিৰ যিটো জ্বলন্ত সমস্যা গৰাখহনীয়াৰ ফলত তেওঁলোকে ক'ত যাব? আজি গাঁও অঞ্চলৰ মাটিৰ ভেলু 5 লাখ টকাৰ তলত, বিঘা প্ৰতি 5 লাখ টকাৰ তলত মাটি নাপায়। গতিকে তেওঁলোকে ক'ত মাটি কিনিব পাৰিব? গতিকে আমাৰ এই কথাখিনি গুৰুত্ব সহকাৰে আমাৰ এই চৰকাৰে লৈ পেলাই পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কথাটো নিশ্চয় চিন্তা কৰিব। যিটো এক্সপ্ৰেছ হাইৱেৰ কথা চলি আছে, যদি আমি খহনীয়া ৰোধ কৰিব নোৱাৰোঁ, এক্সপ্ৰেছ হাইৱে নদীৰ দুই পাৰে কৰি পেলাই সেইটো আমি ৰখাব নোৱাৰিম। গতিকে আমাৰ বুঢ়াবুঢ়ী, ফকীৰগঞ্জ, মাটিফাটা, হাজিৰহাট, হাট শিঙিমাৰী, আমাৰ যিটো প্ৰস্তাৱ দিয়া হৈছিলে আগৰ চৰকাৰৰ, সেই প্ৰস্তাৱ যাতে ইমপ্লিমেণ্ট কৰি এই জাগাখিনি ৰক্ষা কৰিব পাৰে। আৰু এই গৰাখহনীয়াৰ ফলত যিখিনি মানুহ আমাৰ জিলাখনতেই, যেনেকৈ অলপ আগত উল্লেখ কৰিছোঁ, পাণবাৰী অঞ্চলত তেওঁলোকে আজি 70 বছৰৰ পৰা একে বছৰত যোৱা নাই, পৰ্যায়ক্ৰমে মানুহখিনি তাত গৈ সংস্থাপিত হৈছিল। সেই মানুহখিনিও আজি উচ্ছেদ কৰাৰ কাৰণে নটিচ ইস্যু কৰা হৈছে। আমি ল্যান্ড এডভাইজৰী বোৰ্ডৰ মিটিঙতো আমি বিভিন্ন বিধায়কে মিলি তেওঁলোকক এলটমেণ্ট দিব বুলি আমি এটা ৰেজুলেশ্যন লৈছিলোঁ। তাৰোপৰি দেখা গ'ল দুদিনমান আগৰ পৰা তেওঁলোকক BSFে ঘেৰি পেলাই, সেই পৰিয়ালখিনিক ঘেৰি পেলাই তেওঁলোকে বাউণ্ডাৰী ৱাল কৰিছে। BSFে কৈছে এইখিনি মাটি গভৰ্ণমেণ্টে আমাক দিছে। গতিকে সেই মানুহখিনিৰ অৱস্থা কি হ'ব? গতিকে এই ক্ষেত্ৰত নিশ্চয় জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই ধুবুৰীৰ ডেপুটি কমিশ্যনাৰক নিশ্চয় অলপ যদি
তেখেতে টেলিফোন এটা কৰি পেলাই কয় যে এই মানুহখিনি পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব নালাগে। থেংক ইউ ভেৰি মাছ। এতিয়া দুইগৰাকী সদস্যৰ উত্তৰ দিব ইয়াত আৰু আমাৰ বিধায়িকা নন্দিতা বাইদেউ এটা কথা ক'ব দিছে, সন্তলীৰ পৰা নগৰবেৰাটো 16 কিলোমিটাৰ গৰাখহনীয়া হৈছে। গতিকে এইখিনি কথাও মন্ত্ৰী মহোদয়ে কাইণ্ডলি চাব। থেংক ইউ। সন্মানীয় উপসভাপতি মহোদয়, শ্ৰী আছাফুল হুছেইন ডাঙৰীয়া আৰু শ্ৰী ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু নিয়মাৱলীৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নং নিয়ম অনুসৰি যি দুটা বিষয় উপস্থাপন কৰিছে, সেই বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ। উপসভাপতি মহোদয়, আমি সকলোৱে উপাধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে গৰাখহনীয়া অসমৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ সমস্যা। ক'বলৈ গ'লে গৰাখহনীয়া আৰু বানপানী অসমৰ অন্যতম মূল সমস্যা। অসমৰ 2, 3 বা 4 বা 5টা মূল সমস্যা যদি কওঁ, তাৰ অন্যতম হৈছে গৰাখহনীয়া আৰু বানপানীৰ সমস্যা। গতিকে আমি সকলোৱে চিৰিয়াছ যে অসমক বানপানীৰ পৰা বচাব লাগিব আৰু গৰাখহনীয়াৰ পৰাও বচাব লাগিব। মই আকৌ কৈছোঁ, এই গৰাখহনীয়াৰ পৰা যদি অসমক বচাব নোৱাৰোঁ, এটা সময়ত ব্ৰহ্মপুত্ৰ বা অন্য নদীসমূহে এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিব, হয়তো এটা সময়ত আজিৰ পৰা 200 বছৰৰ পাছত, 300 বছৰৰ পাছত হয়তো অসমত মানুহ বসবাস কৰাৰ উপযোগী স্থান মানুহৰ কাৰণে নাথাকিব। গতিকে আমি প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকখন চৰকাৰে এই ক্ষেত্ৰত আমি চিৰিয়াছ আৰু আমি গৰাখহনীয়া ৰোধৰ কাৰণে আমি ডেফিনেটলি কাম কৰিব লাগিব। মই ইতিমধ্যে 2 দিন কোৱাৰ সুযোগ পাইছিলোঁ, 2 দিনেই মই কৈছোঁ, আজিও সুযোগ পাই আকৌ ক'ব খুজিছোঁ যে গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে আমি 2টা পৰ্যায়ত কাম কৰোঁ। এটা হৈছে টেম্পৰেৰী প্ৰটেকশ্যন, এটা হৈছে পাৰ্মানেণ্ট প্ৰটেকশ্যন। বাট পাৰ্মানেণ্ট প্ৰটেকশ্যন আমি কেতিয়াৰ পৰা কৰোঁ? নৰ্মেলি ডিচেম্বৰ মাহৰ পৰা কৰিব পাৰোঁ, তাৰ আগত পাৰ্মানেণ্ট প্ৰটেকশ্যন আমি কৰিব নোৱাৰোঁ। কিন্তু যিটো আমি টেম্পৰেৰী প্ৰটেকশ্যন কৰোঁ, সেইটো আমি বানপানী চলি থকা সময়ত কৰোঁ। মোৰ এই 3 মাহৰ যিখিনি অভিজ্ঞতা, তাৰ পৰা মই ক'ব পাৰোঁ যে আমি যদি খুব চিৰিয়াছলি, খুব প্ৰ'এক্টিভলি আমি টেম্পৰেৰী প্ৰটেকশ্যনৰ কাম কৰোঁ, তেতিয়া বহুত ক্ষেত্ৰত গৰাখহনীয়া আমি ৰোধ কৰিব পাৰোঁ। এই মুহূৰ্তত এতিয়ালৈকে অসমৰ 132টা অঞ্চলত আমি টেম্পৰেৰী প্ৰটেকশ্যনৰ কাম কৰি আছোঁ। মই নিজেও বহুত জেগা ঘূৰিছোঁ, আপোনালোকেও জানে, আপোনালোকেও নিজ নিজ সমষ্টিৰ ক'ত প্ৰটেকশ্যনৰ কাম চলি আছে এই বিষয়ে অৱগত। মই ৱাজিদ চৌধুৰী ডাঙৰীয়াই এদিন মোক ব্যক্তিগতভাৱে অৱগত কৰাৰ লগত মই যিগৰাকী ইঞ্জিনিয়াৰ তেখেতক মই ফোন কৰিছিলোঁ, আৰু যিসকল বিধায়কে মোক কয়, লগত মই ইঞ্জিনিয়াৰসকলক ফোন কৰি বিধায়কসকলৰ মতে কাম কৰিবলৈকে মই নিৰ্দেশ দিওঁ। আছৰাফুল হুছেইন ডাঙৰীয়াই এটা কথা কৈছিলে যে টেম্পৰেৰী প্ৰটেকশ্যনৰ কাৰণে পুঁজি দিব লাগে। ইতিমধ্যে আমি পুঁজি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি এই মুহূৰ্তত এতিয়ালৈকে ফ্লাড ড্ৰিল প্ৰটেকশ্যনৰ নামত, ফ্লাড ড্ৰিল শিতানত আমি 21.17 কোটি টকা দি দিছোঁ, অলৰেডি আমি দিলোঁ। সেইটোৱে গোটেই অসমত কাম চলি আছে। আৰু MNRত আমি প্ৰায় এতিয়ালৈকে 100 কোটিতকৈ ওপৰত আমি কাম কৰিবলৈকে নিৰ্দেশ দিছোঁ। বাট বেচিকেলি অল দিজ আৰ ফৰ টেম্পৰেৰী প্ৰটেকশ্যন। তাত টেম্পৰেৰী প্ৰটেকশ্যনতো ক'ৰবাত ছেমি টেম্পৰেৰী কৰিব পাৰি, ছেমি পাৰ্মানেণ্ট। মানে মই ইতিমধ্যে এইটো কথা আগতে কৈছিলোঁ যে যদি এদিন ৰণোজ পেগু ডাঙৰীয়াই মোক এটা মেছেজ দিছিলে, তাৰপাছত মোক তপন গগৈ ডাঙৰীয়াই ক'লে, তাৰপাছত মোক বিধায়ক অখিল গগৈ ডাঙৰীয়াইও ক'লে। প্ৰথমে মোক ৰণোজ পেগু ডাঙৰীয়াই কৈছিলে যে অফলা দিচাংমুখত গৰাখহনীয়া হৈ আছে। মই নিজে তালৈকে গ'লোঁ, তাত যোৱাৰ আগতেই মই কাম আৰম্ভ কৰাইছোঁ। কাম আৰম্ভ কৰাৰ পাছত আমাৰ
যোগেন মোহন ডাঙৰীয়াও তালৈকে গৈছিলে, স্পটত তপন গগৈ ডাঙৰীয়াও গৈছিলে। আমি তাতে ছেমি পাৰ্মানেণ্ট কাম আৰম্ভ কৰিছিলোঁ আৰু সেই ছেমি পাৰ্মানেণ্টটো আমাৰ বিভাগৰ ইঞ্জিনিয়াৰসকলে কোৱাৰ মতে প্ৰায় 3 বছৰ অতি কমেও তাতে থাকি যাব কামটো। গতিকে বিভিন্ন প্ৰকাৰে আমি গৰাখহনীয়া ৰোধৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। মই এটা কথা উপাধ্যক্ষ মহোদয় উপলব্ধি কৰোঁ যে আমি যে কওঁ ডেভেলপ ষ্টেট ডেভেলপমেণ্ট, মোৰ উপলব্ধি কি যে গুৱাহাটী ডেভেলপড হ'লে অসম ডেভেলপ নহয়, শিৱসাগৰ টাউনখন ডেভেলপড হয়, ডিব্ৰুগড় টাউনখন ডেভেলপড হয়, অসম ডেভেলপ নহয়। মোৰ ব্যক্তিগত অভিমত, মই খুব চিৰিয়াছলি সেই কথা মানো। ডেভেলপ মানে কি যে গোটেই অসমখন ডেভেলপড হ'ব লাগিব, হাটশিঙিমাৰীও ডেভেলপড হ'ব লাগিব, মোৰ সমষ্টিৰ পকৰীয়া মৌজাটো ডেভেলপড হ'ব লাগিব। আজি আমি লাভ কৰিম। গতিকে তাৰ কাৰণে মই আকৌ কৈছোঁ, হাটশিঙিমাৰীটো কাম কৰিবলৈকে আমি চিৰিয়াছ, গোলোকগঞ্জতো কাম কৰিবলৈকে আমি চিৰিয়াছ, এজ ৱেল এজ বহৰী সত্ৰ ৰক্ষা কৰিবলৈকো আমি চিৰিয়াছ। মাননীয় আশ্ৰাফুল হুছেইন ডাঙৰীয়াই বহৰী সত্ৰৰ কথা কওঁতে তেখেতে কৈছে যে মই তালৈকে গৈছিলোঁ, তেখেতেও সেইদিনাখন মোক সংগ দিছিলে। আমি বহৰী সত্ৰখন যিকোনো পৰ্যায়ত যিকোনো মূল্যৰ বিনিময়ত প্ৰটেক্ট কৰিব লাগিব। আমাৰ সেইখনে সংস্কৃতিক আগুৱাই লৈ যোৱাত সহায় কৰে, আমি নিশ্চয়কৈ কৰিম। তেখেতে কাছিমপুৰ গাঁৱৰ কথা কৈছে, সেইটো এটা চৰ অঞ্চল, তাত গৰাখহনীয়া হৈ আছে আৰু টেম্পৰেৰী প্ৰটেকশ্যনৰ কাম যদি ক'ৰবাত ইমিডিয়েট কৰিব লগা আছে, মাননীয় সদস্যগৰাকীয়ে মোক বিধানসভাৰ পাছত যদি লগ ধৰি কয়, মই ইঞ্জিনিয়াৰক ক'ম আৰু কাম কৰিবলৈকে চেষ্টা কৰিম, কাম কৰি আৰম্ভ কৰিবলৈকে দিয়া হ'ব। তেখেতে এটা ADBৰ প্ৰজেক্টৰ কথা কৈছে, সেইটো প্ৰিলিমিনেৰী ষ্টেজত আছে। সেইটো আমি ভাৰত চৰকাৰলৈকে পঠাম, ভাৰত চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পৰা পঠাব লাগিব ADBলৈকে। তাৰ পাছত যদি তেখেতলোকে লোন চেংচন দিয়ে, ডেফিনেটলি আমি সেই কামটো কৰিব পাৰিম। কিন্তু এই যে প্ৰক্ৰিয়াখিনি প্ৰিলিমিনাৰী ষ্টেজৰ পৰা ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন আৰু ADBৰ লোন, সেই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ ডেফিনেটলি চিৰিয়াছলি ট্ৰাই কৰিম, চেষ্টা কৰিম। আজি এই সদনত মই কথা দিলোঁ। আৰু ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই তেখেতৰ সমষ্টিৰ যিকেইটা কথা কৈছে, মই আকৌ কৈছোঁ গোটেই সমস্যাখিনিতো একেই, গৰাখহনীয়া নাই, এটা এটাকৈ নাম কোৱা নাই, কিন্তু সমস্যাখিনিতো একেই। তেখেতে মোক যেতিয়া কৈছিলে, মই বিষয়াগৰাকীক কৈ দিছিলোঁ, ইঞ্জিনিয়াৰগৰাকী, হাটশিঙিমাৰী বা আপোনাৰ সমষ্টিলৈকে ফকীৰগঞ্জলৈকে যোৱাৰ নিশ্চয়কৈ মোৰ মন আছে, কাৰণ সেইখিনি ভাৰত বাংলাদেশ সীমান্তত গৰাখহনীয়া হোৱাৰ খবৰ মোৰ আছে। তালৈকে এদিন যাম, আপুনিও নিশ্চয়কৈ সংগ দিব বুলি আশা কৰোঁ আৰু তাক লৈ পেলাই সেইখিনি লৈ পেলাই আমি কামটোত আগুৱাই যাম। আপুনি যিটো এটা কথা কৈছে যে প্ৰটেকশ্যনৰ কাৰণেও ইতিমধ্যে আমিতো যিখিনি ব্যৱস্থা লৈছোঁ আৰু মথাউৰিসমূহ নতুন মথাউৰি আমি নিৰ্মাণ কৰিম। মই এটা বস্তু উপলব্ধি কৰোঁ যে অসমৰ মথাউৰি সাধাৰণতে নদীৰ পৰা 200 মিটাৰ দূৰত হয়। গতিকে এইবাৰ আমি কি কৰিব খুজিছোঁ, য'ত ইমিডিয়েট প্ৰটেকশ্যন লাগে, আমাৰ নন্দিতা বাইদেউ মোক এটা কথা কৈ থাকে যে ইমিডিয়েট প্ৰটেকশ্যন তেখেতৰ সমষ্টিটো লাগে, এইখিনিও কৰিবলৈকে চেষ্টা কৰিম। কিন্তু মই আকৌ কৈছোঁ, ইমিডিয়েট প্ৰটেকশ্যন ক'ত লাগে, য'ত নদীখন আহি মথাউৰি লাগি গ'ল, তাত আমাক ইমিডিয়েট প্ৰটেকশ্যন লাগিব। যেনেকৈ আমি ৰেকিবুদ্দিন আহমেদ আৰু হেমাংগ ঠাকুৰীয়াৰ সমষ্টিৰ দুইটা লাগি থকা এইখিনি পানীখাতি অঞ্চলত আমি ছেমি পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি দিলোঁ, কাৰণ ব্ৰহ্মপুত্ৰখন একেবাৰে মথাউৰি লাগি গ'ল। এবাৰ যদি নকৰিলোঁ হয়, মথাউৰিটো সহায় দিলে হয় আৰু 6 গাঁও কুকুৰমাৰা অঞ্চল প্লাৱিত হ'ল হয়। তাত আমি কৰিছোঁ। কিন্তু মই এটা কি কৰোঁ যে মোৰ সমষ্টিটো গৰাখহনীয়া আছে, মই এইবাৰ মোৰ সমষ্টিৰ গৰাখহনীয়াৰ কাৰণে বহুত পাৰ্মানেণ্ট কাম কৰিব মই বিচৰা নাই, কাৰণ মোৰ সমষ্টিৰ মথাউৰিৰ পৰা এতিয়াও গৰাখহনীয়া 400 মিটাৰ দূৰত আছে। এইবাৰ মোৰ কি মন যে আমি অলপ বেছি বানপানীৰ কাৰণে কাম কৰিম। বানপানী আৰু গৰাখহনীয়া দুটা বস্তু। বানপানীৰ সমস্যা সমাধান কৰিবলৈ মথাউৰি লাগিব, য'ত মথাউৰিটো দূৰত আছে নদীৰ পৰা, ইমিডিয়েট প্ৰটেকশ্যন নকৰিলেও অলপ চলি যাব, ছেমি প্ৰটেকশ্যন বা ছেমি পাৰ্মানেণ্ট বা টেম্পৰেৰী প্ৰটেকশ্যন তাত কৰাই দিম। কিন্তু ভৱিষ্যতে এইবাৰ আমি বানপানীৰ কাৰণে, মই আকৌ কৈছোঁ, যিখিনি আমি পুঁজি পাইছোঁ সেইখিনি আমি নতুন মথাউৰি বেছি বনাবলৈকে চেষ্টা কৰিম
আৰু ইমিডিয়েট প্ৰটেকশ্যন য'ত লাগে সেইখিনি কৰিম আৰু ভৱিষ্যতে য'ত য'ত প্ৰটেকশ্যন লাগে আৰু কৰিবলৈকে আমি বদ্ধপৰিকৰ মই আকৌ কৈছোঁ মই সেইটোতে খুব সেন্সিবল সিৰিয়াছ মই আকৌ কওঁ যে মানুহখিনিক যদি আমি বচাব নোৱাৰো এদিন অসমখনে নাইকিয়া হ'ব এতিয়া এদিন বৰচলালৈ গৈছিলোঁ বৰচলা সমষ্টিলৈকে তেজপুৰৰ সাৰ্কিট হাউচৰ পৰা বৰচলালৈকে নাৱৰে গ'লোঁ মই কি উপলব্ধি কৰিছোঁ যে নদীখন আগুৱাই গৈ আছে এনেকৈ যদি আগুৱাই গৈ থাকে অহা 15টা বছৰৰ পাছত আমি য'ত বৰচলা সমষ্টিত মেডিকেল কলেজ বনাইছোঁ তেজপুৰ মেডিকেল কলেজ তালৈ ব্ৰহ্মপুত্ৰ পাই যাব যদি আমি তাত প্ৰটেকশ্যন নকৰোঁ এদিন গৈ 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 পাই যাব ক'ত সেই যে যিটো হাইৱে যিটো তেজপুৰৰ পৰা বাইহাটা চাৰিআলি হাইৱে সেই হাইৱেটোত নদীখন পাই যাব মানে ব্ৰহ্মপুত্ৰখন এতিয়া ঢিঙৰ পৰা আগুৱাই আগুৱাই গৈ আছে ঢিং মৈৰাবাৰীৰ পৰা লাহৰীঘাটৰ পৰা আগুৱাই আগুৱাই গৈ আছে সিফালে গৈ খুন্দা মাৰিছে তাত যদি প্ৰটেকশ্যন নকৰোঁ সেই ৰাস্তাটো গৈ এদিন ৰাস্তাটোত গৈ নদীখন পাই যাব আমাৰ মেডিকেল কলেজখন এদিন গৈ তাৰ পৰা উঠি যাব লাগিব গতিকে আমি সেইবিলাক কাম কৰিব লাগিব নহ'লে মই আকৌ কৈছোঁ যে এইটো অকল লয়াৰ আছামৰ সমস্যা নহয় বা ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ সমষ্টিৰ সমস্যা নহয় বা সন্মানীয় আশৰাফুল হুছেইন ডাঙৰীয়াৰ সমষ্টিৰ সমস্যা নহয় গোটেই অসমৰ সমস্যা গোটেই অসমক ডেভেলপ কৰিবলৈ অসমৰ বানপানী নাইকিয়া কৰিবলৈ অসমৰ গৰাখহনীয়া নাইকিয়া কৰিবলৈ আমি চিৰিয়াছলি কাম কৰিম আকৌ কৈছোঁ আপোনালোকৰ ব্যক্তিগতভাৱে যদি কি কৰিব লগা আছে সেইখিনি কৰিবলৈকে আমি সাজু আছোঁ বদ্ধপৰিকৰ ধন্যবাদ ধন্যবাদ এতিয়া ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াটো মেজৰ ইছ্যু কিন্তু তাৰ লগতে ট্ৰিবিউটৰিজ যিবিলাক আছে উপনৈসমূহৰ গৰাখহনীয়াও এটা মেজৰ ইছ্যু এটা আমাৰ সমষ্টিটো ধনশিৰি নদী যায় ইয়াতে গৰাখহনীয়া আছে আৰু সেই গৰাখহনীয়াৰ কাৰণে যাৰ লগত বৰাক ৰাখিব ছাৰ গৰাখহনীয়াৰ কাৰণে এই মাটিখিনি নাগালেণ্ডলৈ গুচি গৈ আছে খেতিৰ মাটি অসমৰ মাটি তো গতিকে সেইটো এটা ইছ্যু যেতিয়া বৰ্ডাৰ ইছ্যুত আপোনালোকে কৈছিলে এই নদীয়ে যে মনে মনে কৰি আছে সেইটো এটা ডাঙৰ ইছ্যু নেক্সট ডেফিনেটলি তাৰপিছতে এইটো উপনৈসমূহৰ কথা কৈছোঁ চবতে কৈছোঁ অসমৰ মোৰতো এক্সাম্পল দিলোঁ মই ইয়াত বহি আছোঁ কাৰণে সুবিধাটো লৈ আৰু কথা হৈছে কি এইবাৰ আমি সৌভাগ্যৱান কেলৈ এতিয়ালৈকে মেজৰ বানপানী আমাৰ তাত অহা নাই তো গতিকে মই ভাবোঁ কিন্তু সেইটো কাৰণে আকৌ বৰষুণ নহয় পেলাই খেতি কঠীয়া পাৰিব নোৱাৰে সেইটোও জ্বলা কলা খাইছে ৰাইজে গতিকে বহুত বহুত ধন্যবাদ আমাৰ নেক্সট ৰুল 301ৰ অধীনত এতিয়া মাননীয় সদস্য শ্ৰী পুনাকন বৰুৱা ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 301 নং দফাৰ অধীনত চাহ শ্ৰমিকৰ ৰেচন শীৰ্ষক বিষয়টো চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ মনোযোগ আকৰ্ষণ কৰিব অধ্যক্ষ মহোদয় ধন্যবাদ অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 301 নং নিয়ম অনুসৰি এটা গুৰুত্বপূৰ্ণ বিষয় মই অসমৰ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আৰু বিষয়টো কেৱল চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ নহয় বিষয়টো খাদ্য আৰু অমুক যোগান স্বাস্থ্য আৰু মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু উদ্যোগ মন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিম উপাধ্যক্ষ মহোদয় আমি সকলোৱে জানো যে অসমত চাহ খেতি কৰিবৰ কাৰণে ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শ্ৰমিকসকলক আনি ইয়াত সংস্থাপিত কৰিছিল ইয়াত যেতিয়া চাহ বাগিচা স্থাপন কৰা হ'ল চাহ শ্ৰমিকসকলক তেতিয়া দৰমহা দিয়া নহৈছিল কোনো ধৰণৰ মজুৰি দিয়া নহৈছিল মজুৰি সলনি তেওঁলোকক চাউল যোগান ধৰা হৈছিল ভাত খাবৰ কাৰণে আৰু এক বিশেষ পানীয় হাৰিয়া প্ৰস্তুত কৰিবৰ কাৰণে পৰৱৰ্তী সময়ত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল শ্ৰমিকসকলক ন্যূনতম মজুৰি প্ৰদান কৰা হ'ল আৰু এই বাগানৰ ৰেচন দিয়াৰ যিটো ব্যৱস্থা চাউল আৰু আটা যোগানৰ ব্যৱস্থাটো অব্যাহত ৰখা হ'ল কিন্তু ব্ৰিটিছ আমোলৰ পৰাই বাগিচাৰ শ্ৰমিকসকলক যোগান ধৰা চাউল বা আটা অতি নিম্নমানৰ আছিল পচা চাউল পোক লগা চাউল বা পচা আটা পোক লগা আটা তেওঁলোকক যোগান ধৰা হৈছিল বজাৰ বৰ্জিত সামগ্ৰী তেওঁলোকক যোগান ধৰা হৈছিল ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিলে স্বাধীনতাৰ পিছতো সেই ধাৰা কিন্তু অব্যাহত থাকিল আৰু আজিলৈকে অধ্যক্ষ মহোদয় আজিলৈকে চাহ শ্ৰমিকক যোগান ধৰা ৰেচনৰ মানদণ্ড উন্নত হোৱা নাই চাহ শ্ৰমিকসকলক যোগান ধৰা ৰেচন অতি নিম্ন মানদণ্ডৰ খাদ্যৰ অনুপযোগী গতিকে মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই বিভাগীয় মন্ত্ৰী আৰু চৰকাৰক মই অনুৰোধ জনাব বিচাৰিম যে এই বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে
আৰু এই কামৰ সৈতে জড়িত যিসকল দোষী সেইসকলৰ ওপৰত কঠোৰ আইনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অধ্যক্ষ মহোদয়, 1968 চনত চাহ শ্ৰমিকৰ ৰেচন যোগান ধৰিবৰ কাৰণে কলিকতাত এটা কোম্পানী প্ৰতিষ্ঠা হ'ল। কোম্পানীটোৰ নাম হ'ল ABC টি ৱৰ্কাৰ্ছ ৱেলফেয়াৰ ছাৰ্ভিচ। আৰু বাৰ্ষিক 100 কোটিতকৈ অধিক টাৰ্ণ অভাৰ থকা এই কোম্পানীটোৱে এতিয়া অসমৰ চাহ শ্ৰমিকসকলক চাউল আৰু আটা যোগান ধৰে। অধ্যক্ষ মহোদয়, এই ABC টি ৱৰ্কাৰ্ছ ৱেলফেয়াৰ যিটো ছাৰ্ভিচ, এই যিটো কোম্পানী, এই কোম্পানীটোৰ প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয় মাত্ৰ 500 স্কোৱাৰ ফিটৰ এটা অফিচ। সেই অফিচটোৰ পৰাই অসমৰ 700-800 চাহ বাগিচাত চাহ শ্ৰমিকৰ ৰেচন যোগানৰ গোটেই ব্যৱস্থাটো চলি যায়। এতিয়া মোৰ ইয়াত প্ৰশ্নটো হ'ল, মই ক'ব বিচাৰিছোঁ যে আমি চৰকাৰীভাৱে 1 লাখ টকা কাম এটা কৰিবলৈ গ'লে আমি নিবিদাৰ ব্যৱস্থা কৰা হয়, নিবিদাৰ জৰিয়তে কাম পায়। কিন্তু বছৰ বছৰ ধৰি 1968 চনৰ পৰাই ধাৰাবাহিকভাৱে একেটা কোম্পানীয়ে কিদৰে বছৰি 100 কোটি টকাতকৈ অধিক কামৰ ঠিকা লাভ কৰে। আৰু বহু সময়ত কি হয়, যেতিয়া এই বিষয়ে প্ৰতিবাদ হয়, ৰেচন যোগানত যেতিয়া পচা চাউল দিয়া হৈছে, পচা আটা দিয়া হৈছে, প্ৰতিবাদ হয়, প্ৰতিবাদ দিয়াৰ সময়ত ইনকুৱাৰী হয়, কিন্তু ইনকুৱাৰী ৰিপৰ্ট কোনোদিন প্ৰকাশ নাপায়। বৰঞ্চ এনেদৰে কোৱা হয় যে বাগানৰ মেটাৰ, চেঞ্চিটিভ মেটাৰ, ৰেচন এদিন বন্ধ হৈ গ'লে বাগান হুলস্থুল লাগি যাব, গতিকে এইবিলাকত নোসোমোৱা ভাল। কিন্তু অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ যে বাগানত চাহ শ্ৰমিকসকল আমাৰ মানুহ, বাগানৰ মাটি আমাৰ, চাহ বাগিচা আমাৰ, তাত নিয়োজিত হৈ থকা শ্ৰমিকসকল আমাৰ, শ্ৰমিকসকলৰ সুখ দুখৰ সমভাগী আমি। তেওঁলোকে আমাক ভোট দি নিৰ্বাচিত কৰিছে, অসমৰ জাতীয় জীৱনক শক্তিশালী কৰিছে, অসমৰ ভাষা কৃষ্টি সংস্কৃতিক শক্তিশালী কৰিছে। গতিকে চাহ শ্ৰমিকক বাদ দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যি সম্ভৱ নহয়। কিন্তু তেনে ক্ষেত্ৰত আমি এই বিষয়টো আমি ইমান উদাসীন কিয়? গতিকে অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই অসম চৰকাৰক, মাননীয় মন্ত্ৰী মহোদয়ক, লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মই হস্তক্ষেপ দাবী কৰিছোঁ। মই ক'ব বিচাৰিছোঁ যে বাগিচাত যি পচা চাউল যোগান ধৰা হৈছে, পচা আটা যোগান ধৰা হৈছে, যিসকলে এই কামত নিয়োজিত হৈছে সেইসকলৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে, কঠোৰ আইনগত ব্যৱস্থা ল'ব লাগে। আৰু সমান্তৰালভাৱে সম্পূৰ্ণ নিবিদাৰ জৰিয়তে শ্ৰমিকক ভাল পুষ্টিকৰ খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে। গতিকে অধ্যক্ষ মহোদয়, মই চৰকাৰৰ পৰা এটা স্পষ্ট আৰু দৃঢ় পদক্ষেপ মই আশা কৰিছোঁ। পালমৰা ধৰণৰ বহু সময়ত এই বিষয়ে আলোচনা হৈছে, আমি জিলা উপায়ুক্ত বা চৰকাৰক বিভিন্ন ধৰণৰ কথা বতৰা আমি যেতিয়া অনুৰোধ কৰোঁ, কথাটো সদায় পালমৰা ধৰণৰ উত্তৰ হয়, সদায় ফালগতে যোৱা হয়। গতিকে চৰকাৰৰ এই ক্ষেত্ৰত মই অধিক দায়বদ্ধ হ'বলৈ অনুৰোধ কৰিছোঁ। পালমৰা ধৰণৰ নহয়, স্পষ্ট আৰু দায়বদ্ধ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি চাহ শ্ৰমিকসকলক ন্যায় প্ৰদান কৰিবৰ কাৰণে মই সদনত অনুৰোধ জনাইছোঁ। ধন্যবাদ। মন্ত্ৰী মহোদয়। অধ্যক্ষ ডাঙৰীয়া, মই বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া অশেষ ধন্যবাদ জনাইছোঁ এই প্ৰশ্নটো উত্থাপন কৰিবৰ কাৰণে। তেখেতৰ প্ৰশ্নৰ উত্তৰটো সম্পূৰ্ণ মোৰ বিভাগৰ আয়ত্তলৈ নাহে যদিও মই দুটামান কথা মোৰ বিভাগৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, বাগিচা শ্ৰমিক আইন 1951 অধীনত বৰ্তমানলৈকে 800খন চাহ বাগিচা পঞ্জীভূত হৈ আছে। আৰু এই উদ্যোগটোৰ লগত এক বুজন সংখ্যক শ্ৰমিক পাত ছিঙা, কলম কটা, দৰৱ ছটোৱা আদি কামত নিয়োজিত হৈ আছে। সৰ্বমুঠ শ্ৰমিকৰ সংখ্যা প্ৰায় 10 লাখ। ব্ৰিটিছ শাসন কালৰ পৰাই বাগানৰ শ্ৰমিকসকলক ৰেচন দিয়া হৈ আছে। যিহেতু চাহ বাগিচাসমূহ ভিতৰুৱা অঞ্চলত অৱস্থিত আৰু সেই সময়ত খাদ্যৰ নাটনি হোৱাৰ হেতুকে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক কম দামত ৰাচন দিয়াৰ ব্যৱস্থা কৰি থৈছে। বাগিচা শ্ৰমিক আইন 1951 অধীনত উল্লেখিত প্ৰাপ্য সা সুবিধাসমূহ বাগিচা পৰিচালনা কৰ্তৃপক্ষই আগবঢ়োৱা, যেনে থকা ঘৰ সুবিধা, শিক্ষাদানৰ সুবিধা, চিকিৎসাৰ ব্যৱস্থা, শিশু ওলোমা ঘৰ, খোৱা পানী, প্ৰসূতি ছুটি, অন্যান্য উল্লেখিত সা সুবিধাসমূহৰ উপৰিও চাহ বাগিচা কৰ্তৃপক্ষই চাহ মজদুৰ সংঘৰ লগত হোৱা দ্বিপাক্ষিক চুক্তি অনুসৰি শ্ৰমিকসকলক ৰেচন, খৰি, শুকান চাহপাত, কম্বল, ছাতি আদি দিয়াৰ ব্যৱস্থা যোৱা 50 বছৰতকৈ অধিক কাল দি আহিছে। দ্বিপাক্ষিক চুক্তি অনুসৰি বাগিচা পৰিচালনা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক ৰেচনসমূহ প্ৰদান কৰে। ইয়াৰ তালিকা এখন মই গাই দিব বিচাৰিছোঁ।
প্ৰাপ্তবয়স্কৰ কাৰণে 1 কেজি 63 গ্ৰাম চাউল, 1 কেজি 63 গ্ৰাম আটা, সৰ্বমুঠ 3 কেজি 26 গ্ৰাম। ঠিক তেনেকৈ প্ৰাপ্তবয়স্ক নিৰ্ভৰশীল বাবে 1 কেজি 22 গ্ৰাম চাউল, আটা 1 কেজি 22 গ্ৰাম, সৰ্বমুঠ 2 কেজি। কোৱেশ্যনৰ লগত এনচাৰৰ মিল নাই। কথা কৈ আছো কোৱেশ্যনৰ লগত এনচাৰটো মিল হোৱা নাই। আপুনি শুনিলে কথাটো, আগতে কেলে কৈছে? মই উত্তৰটো দি আছো না, আপুনি উত্তৰটো দিব? নাই নাই, মই কৈ আছো না, কেলে সৰু কৈছো? কথা ক'ব লাগিব। আপুনি কিয় কৈ আছে কথা? প্ৰশ্ন কটাই কৰিব। লগতে শিশুসকলৰ 1 কেজি 22 গ্ৰাম, আটাও তেনেকৈ 1 কেজি 22 গ্ৰাম, সৰ্বমুঠ 1 কেজি 14 গ্ৰাম দিয়া হয়। উপৰোক্ত তালিকাত সৰ্বমুঠ শ্ৰমিক এজনে মাহেকত 32 কেজি 56 কিলোগ্ৰাম চাউল পাবৰ কাৰণে সক্ষম হয়। অধ্যক্ষ ডাঙৰীয়া, এই কথাখিনি এইকাৰণে কোৱাৰ প্ৰয়োজন, আচলতে আমাৰ চাহ বাগিচাৰ যিসকল বিধায়ক আছে এই কথাখিনি জনাটো মই ভাবোঁ, বা সদনে জনাটো মই ভাবোঁ খুব প্ৰয়োজনীয়তা আছে। খুব উপযুক্ত প্ৰশ্ন আমাৰ বিধায়ক ডাঙৰীয়া উত্থাপন কৰিছে। ভাৰত চৰকাৰে প্ৰতি পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেহাই মূল্যত ৰেচন প্ৰদান কৰি আহিছে আৰু প্ৰতিটো পৰিয়ালে 35 কেজিকৈ ৰেচন পায়। এই ক্ষেত্ৰত উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে পোৱা চাউল অসম চৰকাৰে বাগিচা হিতাধিকাৰীক বিনামূলীয়া যোগান ধৰে। আনহাতে বহু শ্ৰমিকে বাগানৰ কৰ্তৃপক্ষৰ পৰা ৰেহাই মূল্যত ৰেচন পাই আছে NSFৰ জৰিয়তে, কিন্তু তথাপিও এতিয়াও বহু শ্ৰমিক এই ৰেচন পাবৰ কাৰণে সক্ষম হোৱা নাই। শ্ৰম কল্যাণ বিভাগৰ অধীনস্থ জিলা পৰ্যায়ৰ বিষয়াসকলে CCPA আৰু ACMSে দ্বিপাক্ষিক চুক্তিৰ দ্বাৰা নিৰ্ধাৰিত মূল্য অনুসৰি ৰেচনসমূহ সময়মতে শ্ৰমিকসকলক বিতৰণ কৰা হৈছেনে নাই সেই সম্পৰ্কে পৰ্যবেক্ষণ কৰে। সময়মতে ৰেচন প্ৰদান নকৰাৰ ক্ষেত্ৰত যিকোনো অভিযোগ লাভ কৰিলে বিভাগীয় কৰ্তৃপক্ষই দৃঢ়তাৰে এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে শ্ৰমিকসকলক ৰেচন প্ৰদান নকৰাৰ বাবে অলপতে এমছং টি ষ্টেটৰ বিৰুদ্ধে মজুৰি আদায় আইন 1987 ধাৰা 15 অনুসৰি এক মোকদ্দমা ৰুজু কৰা হৈছে। কেছ নাম হৈছে LPW.06/2020। শ্ৰমিকসকলে ৰেচন যোগান ধৰাৰ ক্ষেত্ৰত ৰেচন ক্ৰয় কৰা প্ৰক্ৰিয়াটো বাগিচা কৰ্তৃপক্ষই নিবিদা আহ্বান কৰি কোনো এজেঞ্চিক বাছনি কৰিব সেই বিষয়টো বিভাগৰ আওতাত নাহে। মই সেই কথাটো ক'ব বিচাৰিছোঁ অধ্যক্ষ ডাঙৰীয়া, যে এটা কোম্পানীয়ে আচলতে তেওঁলোকে নিবিদাৰ যোগেদি ৰাচন কাৰ্ড দিব, কি কৰিব, এইটো আচলতে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত নপৰে অধ্যক্ষ ডাঙৰীয়া। এইটো আজিলৈকে আচলতে তেনেকৈ ধৰণৰ কোনো ব্যৱস্থা নাই যে এইটো আমাৰ ছাপ্লাই বিভাগে চাব নে ইণ্ডাষ্ট্ৰি বিভাগে চাব নে লেবাৰ বিভাগে চাব, সেইটো আচলতে আমাৰ আয়তাত নাই। এইটো নিশ্চিতভাৱে এইটো বিবেচনা কৰাৰ সময় আছে বুলি পেলাই মই ভাবোঁ, কৰিব লাগে। বাগিচাৰ সকলো শ্ৰমিকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হোৱাৰ যোগ্য আছে। তো গতিকে আমি এনেধৰণৰ কথাবিলাক চিন্তা কৰিবলৈ হৈছে যে সকলো শ্ৰমিককে আচলতে আমি যিটো NSFে জৰিয়তে চাউল পায়, আমি যদি সকলো শ্ৰমিককে এই চাউলটো দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ শ্ৰমিকসকলে উপকৃত হ'ব। ইতিমধ্যে যিটো বাগিচা মালিক পক্ষই অধ্যক্ষ ডাঙৰীয়া যিটো তেওঁলোকক চাউল দিয়ে, সেই চাউলৰ বিনিময়ত কিন্তু প্ৰত্যেক দিনা তেওঁলোকৰ দৰমহাৰ পৰা 14 টকা 20 পইচাকৈ তেওঁলোকক কাটে। এইটো তেওঁলোকে এনেই কয় যদিও যে তেওঁলোকে শ্ৰমিকসকলক 50 পইচাকৈ চাউল দিছে, কিন্তু প্ৰকৃততে এইটো কথা নহয় অধ্যক্ষ ডাঙৰীয়া, যে তেওঁলোকে প্ৰত্যেক দিনা তেওঁলোকৰ দৰমহাৰ বিনিময়ত তেওঁলোকে 14 টকা 20 পইচাকৈ আচলতে কৰ্তন কৰে। ঠিক তেনেকৈ খৰিৰ কাৰণে তেওঁলোকে কৰ্তন কৰে, অন্যান্য সামগ্ৰীৰ কাৰণে তেওঁলোকে কৰ্তন কৰে। তো গতিকে আমি এই কথাটো ভবাৰ থল আছে যে যিহেতু আমাৰ চৰকাৰ তৰফৰ পৰা যদি সকলোৱে চাউলটো পোৱাৰ ব্যৱস্থাটো কৰি দিয়ে
তেতিয়াহ'লে এই যে 14 টকা 20 পইচা প্ৰত্যেক দিনে শ্ৰমিকসকলৰ পৰা কৰ্তন কৰা হৈছে, এইটো তেওঁলোকক চাউলটো নিদি পেলাই যদি তেওঁলোকে দৰমাৰ লগত এই বস্তুটো মিহলাই দিয়ে, তেতিয়াহ'লে আচলতে শ্ৰমিকসকলে উপকৃত হ'বৰ কাৰণে সক্ষম হ'ব। এতিয়া অধ্যক্ষ ডাঙৰীয়া, মোৰ এইটো আইতাৰ ভিতৰত নপৰে যদিও মই এই কথাটো ক'বৰ কাৰণে আগবাঢ়িছোঁ যে অধ্যক্ষ ডাঙৰীয়া, হয়, আমি অসমত চাহ শ্ৰমিকসকলৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া, পুনাকন ডাঙৰীয়া অকণমান কমকৈ কৈছে, মই যিটো তথ্য পাইছোঁ অধ্যক্ষ ডাঙৰীয়া, প্ৰায় 2.4 লাখ টন বছৰি আমি অধ্যক্ষ ডাঙৰীয়া বাগিচাৰ প্ৰায় 10-12 লাখ শ্ৰমিকৰ কাৰণে আমি এনেধৰণৰ চাউল বছৰি আমি মানে শ্ৰমিকসকলৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ। 2.4 লাখ টন, তো গতিকে এইটো এটা বৃহৎ পৰিমাণৰ চাউল। আমাৰ প্ৰশ্নকৰ্তাই কৰাৰ দৰে যদি এই চাউলখিনি অধ্যক্ষ ডাঙৰীয়া আমি অসমৰ কৃষকসকলৰ পৰা যদি আমি ক্ৰয় কৰোঁ, তেতিয়াহ'লে অসমৰ কৃষকসকলেও যথেষ্ট ইয়াৰ পৰা উপকৃত হ'ব। ইমান ডাঙৰ বৃহৎ এটা পৰিমাণৰ চাউল আমি ক্ৰয় কৰিছোঁ। লগতে আমাৰ প্ৰশ্নকৰ্তাই কোৱাৰ দৰে এইটো ABC কোম্পানীৰ জৰিয়তেই এই আজি দীৰ্ঘদিন ধৰি এই চাউলৰ যোগান ধৰি থকা হৈছে। আৰু অধ্যক্ষ ডাঙৰীয়া, ইয়াত প্ৰায় বছৰি মানে পুনাকন কোৱাৰ দৰে নহয়, যথেষ্ট বেছি, প্ৰায় 500 কোটি টকা বছৰি আচলতে ইয়াৰ পৰা আমি মানে টাৰ্ণ অভাৰ হয় চাউলৰ বিনিময়তে। তো গতিকে এই 500 কোটি টকা যদি বছৰি এটা ব্যৱসায় আছে, আৰু ইয়াত যদি আমি আমাৰ নিবনুৱা যুৱকসকলক যদি ইয়াতে জড়িত কৰিব পৰা যায়, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত আমাৰ নিবনুৱা যুৱকসকলৰো যিটো কৰ্মসংস্থাপন বা তেওঁলোকৰ চলিব পৰাকৈ এটা ব্যৱস্থা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। কিন্তু এইটো মোৰ লেবাৰ ডিপাৰ্টমেণ্টৰ অন্তৰ্গত এই ব্যৱস্থাটো নাই। তো গতিকে নিশ্চিতভাৱে মই অধ্যক্ষৰ জৰিয়তে আজি সদনক অৱগত কৰিব বিচাৰিছোঁ যে এনেধৰণৰ বহুত কথাই আছে, যিবিলাক চাহ বাগিচাৰ বহু কথাই আমি আচলতে অৱগত নহয় পেলাই আমাৰ হেড অফিচবিলাক কলকাতাৰ হোৱাৰ কাৰণে আমি বহু কথাই আমি নাজানো, আৰু কলিকতাৰ পৰাই গোটেই বিষয়বিলাক পৰিচালনা হৈ থাকে। তো গতিকে নিশ্চিতভাৱে আগন্তুক দিনত এই বিষয়বিলাক নিশ্চয় আমি চিন্তা বিবেচনা কৰি পেলাই আমাৰ পুনাকন ডাঙৰীয়া কোৱাৰ দৰে যি বিভাগতে নপৰক কিয় এই ব্যৱস্থাটো হস্তক্ষেপ কৰাটো প্ৰয়োজনীয়তা আছে বুলি পেলাই মই অনুভৱ কৰিছোঁ। ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া। ধন্যবাদ। এতিয়া আছে কাৰ্যসূচী নম্বৰ 6। এতিয়া মাননীয় বিত্তমন্ত্ৰীয়ে 2021-22 চনৰ মঞ্জুৰীসমূহৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা সদনত উপস্থাপন কৰিব। মন্ত্ৰী মহোদয়। কি ক'লে? বিলাই দিবলৈ অনুৰোধ কৰিছোঁ। হ'ব, উত্থাপন কৰিব পাৰে। বিলাই থাকিব, উত্থাপন কৰি দিলে হ'ল। ঠিক ঠিক। থৈ দে, ইয়াতে থৈ দে। হ'ব, অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মই 2021-22 চনৰ মঞ্জুৰীসমূহৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা সদনত উপস্থাপন কৰিলোঁ। ধন্যবাদ। এতিয়া আছে আইটেম নম্বৰ 7।
এতিয়া মাননীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীয়ে ফাৰ্ষ্ট ষ্টেটিউটছ অফ দ্য শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি আণ্ডাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি এক্ট 2018 সদনত দাখিল কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই দ্য ফাৰ্ষ্ট ষ্টেটুছ অফ দ্য শ্ৰী শ্ৰী অনিৰুদ্ধ স্পৰ্টছ ইউনিভাৰ্চিটি আণ্ডাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি এক্ট 2018 সদনত দাখিল কৰিলোঁ। ধন্যবাদ। আইটেম নম্বৰ 8, মাননীয় বিত্তমন্ত্ৰীক দি আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্টছ টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিং এণ্ড এমপ্লয়মেণ্ট টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুমতি বিচাৰিলোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? অনুমতি দিয়া হ'ল। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 30 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Professions, Trades, Callings and Employment Taxation Amendment Bill 2021 in the Assam Legislative Assembly. এতিয়া মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব। The Assam Professions, Trades, Callings and Employment Taxation Amendment Bill 2021. Item number 9, মাননীয় বিত্তমন্ত্ৰীক the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? অনুমতি দিয়া হ'ল। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 4 আগষ্ট তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 in the Assam Legislative Assembly. এতিয়া মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। The Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021. Item number 10, মাননীয় শিক্ষামন্ত্ৰীক the Majuli University of Culture Amendment Bill 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, the Majuli University of Culture Amendment Bill 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? অনুমতি দিয়া হ'ল। এতিয়া মাননীয় শিক্ষামন্ত্ৰীক বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, the Majuli University of Culture Amendment Bill 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। The Majuli University of Culture Amendment Bill 2021. Item number 11, মাননীয় ৰাজ্যমন্ত্ৰীক the Indian Stamp Assam Amendment Bill 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, the Indian Stamp Assam Amendment Bill 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াৰ সদনৰ সন্মতি আছেনে? স্যাৰ অনুমতি দিয়া হ'ল। অলপ ক'ব বিচাৰিছিলোঁ মই। হয় কওক। ইয়াত এই বিধেয়কখন উত্থাপন কৰাৰ যিটো উদ্দেশ্যটো যে যিহেতু ষ্টাম্প বা ৰেভিনিউ দলিলবিলাক
এটা পুৰণা ৰেটত চলি আছে। বহুত দিন আগত যিটো ৰেট কৰা হৈছিল সেই ৰেটটো এতিয়া এই বিধেয়কখনৰ জৰিয়তে এটা চেঞ্জ কৰিব বিচৰা হৈছে। কিন্তু এই ক্ষেত্ৰত এটা কথা আমি দেখা পাইছোঁ, আমি সেইটো পাছ কৰাৰ দিনা আলোচনা কৰিব পাৰিম। আজি জাষ্ট উদ্দেশ্যটো মই ক্লিয়াৰ হ'ব লাগে, তেতিয়া আমি ইন্ট্ৰোডাকশ্যন মাত্ৰ আজি, বাকী যেতিয়া আমি পাছ কৰিম সেইদিনা ডিছকাশ্যন কৰিব পাৰিম। আমি দফাই দফাই আমি এমেণ্ডমেণ্ট দিম, এমেণ্ডমেণ্টৰ কথাটো বেলেগ আহিব। মানে আমি সদনৰ অনুমতি দিয়াত এই কথাটো জানিব বিচাৰিছোঁ, মানে ইয়াতে আমি দেখা পাইছোঁ ষ্টাম্প পেপাৰ বা দলিল যিবিলাক কোৰ্টৰ ভেণ্ডৰে হেৰি কৰে, এক শ্বৰ্টেজ প্ৰায় বহুত দিন ধৰি এটা শ্বৰ্টেজ হৈ আছে। আৰু শ্বৰ্টেজ দেখুৱাই এনেকুৱা হয় যে 20 টকাৰ দলিলটো 100 টকাত বা যিটো 40 টকাৰ এইটো 200 টকাত এনেকৈহে আচলতে কিনিব লাগে পাব্লিকে ভেণ্ডৰৰ পৰা, মানে আৰু বহুত দিন নাপায়, শ্বৰ্টেজ হয়, কেতিয়াও অৰিজিনেল দামত আগতে নাপায়। গতিকে ইয়াত এই মন্ত্ৰী ডাঙৰীয়া গোটেই বিলটোত এই প্ৰভিজনটো ৰখা হৈছে নে নাই যে এভেইলেবিলিটি অফ ষ্টাম্পছ, এই কথাটো স্পষ্টীকৰণটো বিচাৰিছোঁ। তাৰপিছতে মন্ত্ৰী ডাঙৰীয়া বিলখন আনিলে নিশ্চয় মাননীয় বিধায়কজনে গম পাবই, আৰু আমি যিহেতু আলোচনা থাকিব বিধেয়কখন উত্থাপন কৰাৰ সময়ত, এতিয়া ইন্ট্ৰডিউচৰ সময়ত নহয়, মই কৈছোঁ আমি ডিছকাশ্যনৰ দিনা ডিছকাশ্যন কৰিব পাৰিম সেইটো। গতিকে আজি ইন্ট্ৰডাকশ্যনহে, আৰু চাৰিফালে সংশোধন আপোনালোকে দিব পাৰিব। ঠিক আছে, কিছুমান জটিল বিষয় যিটো আপোনালোকৰ সকলো অসমৰ ৰাইজৰ সুবিধা হোৱাকৈ এইটো এমেণ্ডমেণ্ট হ'ব। উত্থাপন কৰাৰ বাবে অনুমতি দিয়া হ'ল। এতিয়া মই মাননীয় ৰাজ্যমন্ত্ৰী বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনাম পঢ়ি দিব। ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2021। আইটেম নং 12, মাননীয় ৰাজ্যমন্ত্ৰীক দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিবলৈ অনুমতি বিচাৰিলোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াৰ সদনৰ সন্মতি আছেনে? অনুমতি দিয়া হ'ল। এতিয়া মাননীয় ৰাজ্যমন্ত্ৰী বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021। আইটেম নং 13, মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক দ্য আছাম টেনেন্সি বিল 2021 উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আছাম টেনেন্সি বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছোঁ। বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াত সদনৰ সন্মতি আছেনে? অনুমতি দিয়া হ'ল। এতিয়া মাননীয় নগৰ উন্নয়ন মন্ত্ৰী বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আছাম টেনেন্সি বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। এতিয়া অসম বিধানসভাৰ সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। দ্য আছাম টেনেন্সি বিল 2021। আইটেম নং 14, কাৰ্যসূচী নং 14 ক, ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2021। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 11 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল, আণ্ডাৰ দি প্ৰভিজন অফ Article 2073 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the Assam Value Added Tax Amendment Bill 2021 be taken into consideration by the Assam Legislative Assembly. Mananiya Vitta Mantri, the Assam Value Added Tax Amendment Bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, the Assam Value Added Tax Amendment Bill 2021 বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মাননীয় অধ্যক্ষ মহোদয়, আমাৰ এই হাউচৰ ট্ৰেডিশ্যন হ'ল যিদিনাখন বিল কনচিডাৰেশ্যনত লোৱা হ'ব তাৰ এটলিষ্ট 1 day বা 2 day আগত ইন এডভান্স মেম্বাৰসকলক জনোৱা হয়, যাতে আমি যি এমেণ্ডমেণ্ট দিছোঁ সেইখিনিৰ প্ৰকৃত তথ্য পাতি লৈ আহিব পাৰোঁ।
এই আজি যিকেইটা বিল ইয়াতে কনচিডাৰেশ্যনৰ কাৰণে লোৱা হ'ব এটা বিলো ইন এডভান্স আমাক পঠাই দিয়া হোৱা নাই আজি এছেম্বলিত আহিহে জানিব পাৰিছোঁ কাৰ্যসূচী চাই বা এমেণ্ডমেণ্টখিনি পাইছোঁ গতিকে ফিউচাৰ এইটো যাতে নহয় ছাৰ ঠিক আছে এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্যা প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 নং দফাটোত সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্যা দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভৰ সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্যা দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ অধ্যক্ষ মহোদয় দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা যাওক যিসকল মাননীয় সদস্যা প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল এতিয়া আছে দি আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2021 ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয় 2021 চনৰ 11 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে বাণীটো হ'ল under the provision of article 2073 of the constitution of India I Professor Jagdish Mukhi governor of Assam recommended the Assam taxation on specified lands amendment bill 2021 be taken into consideration by the Assam Legislative Assembly মাননীয় বিত্তমন্ত্ৰী the Assam taxation on specified lands amendment bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2021 বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দি আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্যা প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 আৰু 3 নং দফা দুটাত সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 আৰু 3 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 2 আৰু 3 নং দফা দুটা বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্যা দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে 2 আৰু 3 নং দফা দুটা বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত সদনত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভত বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্যা দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণৰ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ
এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ড এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। আইটেম নং 16 দ্য আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স এমেণ্ডমেণ্ট বিল 2021 ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 9 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজনছ অফ আৰ্টিকল 2073 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, I, Professor Jagdish Mukhi, Governor of Assam, recommend that the Assam Goods and Services Tax Amendment Bill 2021 be taken into consideration by the Assam Legislative Assembly. Manoniya Bitto Montrik, the Assam Goods and Services Tax Amendment Bill 2021 বিবেচনাৰ বাবে সদনৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, the Assam Goods and Services Tax Amendment Bill 2021 বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ মই কৈ আছোঁ, বিধেয়কখনৰ 2ৰ পৰা 9 নং দফাকেইটাত সংশোধনীৰ প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 2ৰ পৰা 9 নং দফাকেইটা সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 2ৰ পৰা 9 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাকেইটাৰ বাঢ়ি যাব যিটোত এইকাৰণে এই 4% যিটো চেণ্ট্ৰেল আপোনালোকে এইটো ক'ব পাৰে যে আমাক মিনিষ্ট্ৰী অফ ফাইনেন্সে ৰিকুৱেষ্ট কৰিছে, পাৰ্মিশ্যন দিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে, COVID-19 চিটুৱেশ্যন হৈছে, ষ্ট্ৰেছ ইকনমি হৈছে, বিত্তীয় নাটনি হৈছে, আমি লোন ল'বই লাগিব 4% ক'ব পাৰে। কিন্তু আছামৰ ক্ষেত্ৰত মই আপোনাক কৈছোঁ যে আপোনালোকে এইটো যে আমি যদিও পাৰ্মিশ্যন আছে আপোনাক এটা কনষ্টিটিউচনেলি আপোনাক 4% দিছে, চেণ্ট্ৰেল ফাইনেন্স মিনিষ্ট্ৰী দিয়া মানে আপোনাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিছে 4%, যিটো লিগেল বা কনষ্টিটিউচনেল আপোনালোকে হয়। কিন্তু আছামৰ যিটো চিটুৱেশ্যন, আমাৰ যিটো বিত্তীয় নাটনি, আমি যিটো ঋণৰ বোজাত আছোঁ, যে আমি এইটো এভইড কৰিব পাৰোঁ নেকি? আইনটো পাছ কৰক, আজিতো আপোনালোকৰ মেজৰিটি আছে, আপোনালোকে পাছ কৰি ল'ব। কিন্তু পাছ কৰাৰ পিছতো আইনটো পাছ কৰি যে 4% লোন ল'ব লাগে বুলি কথা নাই। প্ৰভিজনটো ৰাখিলে 4%, কিন্তু 4% আপোনালোকে লোন ল'ব নালাগে। কাৰণ আপোনালোকে ছাৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টে আৰু ছাৰ আৰু এটা মই ক'ব বিচাৰিছোঁ, 15 ফাইনেন্স কমিশ্যনৰ যিটো ৰিকমেণ্ডেশ্যন 15 ফাইনেন্সত আগতে 14 ফাইনেন্সৰ ষ্টেটবিলাকক আমাৰ যিটো শ্বেয়াৰ অফ ষ্টেটছ ইন দ্য ডিভিজিবল পুল অফ চেণ্ট্ৰেল টেক্সেছ 14 ফাইনেন্স কমিশ্যনে 42% দিছিলে। আছিলে অধ্যক্ষ মহোদয়, 2 নম্বৰটো এনেকুৱা আছিলে, there should also be provision of counter offline system। অৰ্থাৎ অধ্যক্ষ মহোদয় আপোনাৰ আপুনি যদি চাই যদি ই ফিলিং যদি হয় বা ই পেমেণ্ট যদি হয় তেনেহ'লে হয়তো বা বহুত ক্ষেত্ৰত বহুতৰ নেটৱৰ্ক নাথাকে, হয়তো বা এনেকুৱা থাকে বহুতৰ এণ্ড্ৰইড মোবাইল নাই, সেইখিনি মানুহ কেনেকুৱা দিব আৰু। সেইটো কাৰণে মোৰ এইটো লাগিছে যে তাতে আপোনাৰ হেৰি কৰিব লাগিব, কাউণ্টাৰ ছিষ্টেম বা অফলাইন ছিষ্টেম থাকিব লাগে। গাঁৱৰ বহুতখিনি মানুহ আছে, দুখীয়া মানুহ আছে, সিহঁতৰ ওচৰত ই পেমেণ্ট দিবলৈ সুযোগ নাই। এইটো কাৰণে মই ভাবোঁ যে তাতে অফলাইন ছিষ্টেম আৰু কাউণ্টাৰ ছিষ্টেম তাতে থাকিব লাগে। আশৰাফুল না কোনে ক'ব? আমাৰ ছাৰ আমি মাননীয় অধ্যক্ষ মহোদয়, ইয়াতে যিটো আমাৰ ই ফাইলিঙৰ কথাটো আছে, যে ইলেক্ট্ৰিচিটি বিলটো কনজিউমাৰসকলে ই ফাইলিঙত যেনেকৈ পেড কৰিব পাৰিব, আৰু ইয়াতে আমাৰ কমিশ্যনাৰে টাইম টু টাইম তেওঁলোকে ৰুল ফ্ৰেম কৰিব, আৰু Commissioner of Taxes may by notification in the official gazette with a prior approval of government prescribe procedure for e-filing of returns and e-payment of taxes. Eto bhal bahut eta subidha hobo, time to bachibo, aru ei khetrot ami bhabu অধ্যক্ষ মহোদয় যে যেহেতু ই ট্ৰানজেকশ্যনৰ লগত আজিকালি বেংক একাউণ্টটো মানে আধাৰ লিংক কৰাৰ হেৰি হৈ আছে, তাৰ লগতে অন্যান্য যিবিলাক ট্ৰানজেকশ্যন অনলাইন ট্ৰানজেকশ্যন হয় এইবিলাক লাহে লাহে আধাৰ লিংক কৰাৰ এটা মানে ব্যৱস্থা চৰকাৰে কৰি আছে, এইকাৰণে যাতে
ইয়াতে কিবা খেলি মেলি নহয় বা কেতিয়াবা ভুলক্ৰমে এজনৰ মানে ইলেক্ট্ৰিচিটি বিলটো আৰু এজনৰ তাত সোমাই গ'ল বা কিবা যদি খেলি মেলি হ'ল আধাৰ লিংকটো থাকিলে সেইটো কেতিয়াও নহয় নহ'লে এটা এমাউণ্ট দি দিব বেলেগৰ নামত এণ্ট্ৰি হৈ যাব মানুহজনে পিছত ক'ব যে মই দিলোঁ তেওঁলোকে পোৱা নাই মানে গতিকে আমি ভাবিছোঁ যে আমাৰ এই আগৰটোৱে কৰিম চেয়াৰমেন মাননীয় অধ্যক্ষ মহোদয় এই বিলখনত যিটো সংশোধনী আনিব বিচৰা হৈছে বিশেষকৈ এগ্ৰিকালচাৰেল ইনকাম টেক্স দিয়াৰ ক্ষেত্ৰত আৰু গোটেই এই বিলটোৱে কোনখিনি মানুহক এফেক্ট কৰিব আমাৰ সমাজৰ আটাইতকৈ দুৰ্বল শ্ৰেণী কৃষকসকলক এফেক্ট কৰিব বিলখনত কোৱা হৈছে আৰু ছাৰ ইন ভিউ অফ দি পেণ্ডেমিক চিটুৱেশ্যন যোৱা প্ৰায় 1.5 বছৰ আমি জানো কৃষকসকলৰ অৱস্থা কেনেকুৱা হৈছে তেওঁলোকে এফালেদি নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বজাৰ পোৱা নাই তেওঁলোকৰ এনেই পানী ধান নচৰা অৱস্থা এই বিলখনৰ যোগেদি তেওঁলোকৰ ফাইনটো মানে লেট ফাইলিঙৰ কাৰণে লেট পেমেণ্টৰ কাৰণে 5 টকাৰ জেগাত 100 টকা কৰিব বিচৰা হৈছে আৰু ইট মে গো আপ টু 5,000 this will be affecting our farmers very badly আমি বৰঞ্চ এই সময়ত মই ভাবোঁ যে এই সময়ত এগ্ৰিকালচাৰেল ইনকাম টেক্স লেট ফাইলিং হ'লেও তেওঁলোকক ৰেহাইহে দিব লাগিছিলে তথাপি চৰকাৰৰ ইণ্টেনশ্যনটো বুজি পাই আমি কৈছোঁ 5 টকাৰ জেগাত 100 টকা নকৰি আপোনালোকে 10 টকা কৰক 5 টকাৰ জেগাত 10 টকা কৰক that should also not be that is also not wise at this moment আমি ক'ব লাগিছিলে মৰাটৰিয়াম দিম আৰু তৃতীয় কথা যে ম্যাক্সিমাম লিমিট 5,000 সেইটো আমি কৈছোঁ 1,000 আমি একেবাৰে ডিসএগ্ৰি কৰা নাই ইন ভিউ অফ দি ইন্টেনশন অফ দি গভৰ্নমেণ্ট কিবা অলপ বঢ়াব হৈছে but this is morally on principle I feel that we are doing even if we increase the fine from rupees 5 to 10 and the maximum limit up to 1,000 we are not doing good to our farmers সেইকাৰণে স্যাৰ এটো মানৱতাৰ খাতিৰত পেণ্ডেমিক সিচুৱেশ্যনৰ কাৰণে আজি সেন্ট্ৰেল গভৰ্নমেণ্টে আমাক ফিস্কেল স্পেচ দিছে আমি নিজেই কৈ আছো ট্যাক্স অহা নাই আমাৰ এগ্ৰিকালচাৰ ফাৰ্মাৰ সকলে যে তেওঁলোকৰ টি গাৰ্ডেনতে এটো ট্যাক্স লেভি হৈ আছে বাকি সবতে এক্সামটেড হৈ আছে গতিকে এইখিনি কথাখিনি প্ৰশ্নই অহা নাই কিন্তু এক্সাম হৈ আছে অকল আমি টি গাৰ্ডেনৰ কাৰণে আনিছো এইখিনি গাৰ্ডেনৰ কাৰণে তথাপি আগতে ভেটত যদি আপোনালোকে চালে আগৰ ভেট যেতিয়া আছিল তেতিয়া পাৰ ডে তেওঁলোকে যদি এক্সামশন লিমিটটো ভেটত থাকোতে পাৰ ডে 100 আছিল তেওঁলোকৰ তেতিয়া আৰু আপ টু দা লিমিট অফ 10,000 এতিয়া সেই আৰু 3 বছৰতে আমি টি গাৰ্ডেন এৰিয়াত আমি এক্সামশন দিয়ে আছো কিন্তু এতিয়া আমি এটো সেই লিমিটত আছতে নহয় আপোনাকে যিখিনি কথা কৈছে আসলে সোৱা নাই নেকি মই নাজানো আপুনি এমেন্ডমেন্টখিনি ভালকে সোৱা নাই এমেন্ডমেন্টলা ভালকে সোৱা নাই আপোনালোকে অধ্যক্ষ মহোদয় স্যাৰ কাৰণ যিখিনি কথা কৈ আছে চেয়াৰমেন ডাঙৰীয়াই কাৰণ এইটো এক্সামশনে আছে তেওঁলোকৰ আমি অলৰেডি এক্সামটেড আমি অলৰেডি এক্সামটেড আছে মই আমি আনিছো অলৰেডি গাৰ্ডেনৰ মানুহখিনি যিখিনি টি গাৰ্ডেন বিলাক আছে আমাৰ অসমত যিমানখিনি টি গাৰ্ডেন আছে তাৰ ওপৰত আনিছো তেওঁলোকে ইনকাম টেক্স দিয়া হয় আৰু সেই কাৰণে এগ্ৰিকালচাৰ ইনকাম টেক্সৰ আধাৰত যিসকলে তেওঁলোকে এছেছমেণ্ট কৰিছে ফাইল ৰিটাৰ্ণ দি আছে সেই সকলৰ কাৰণে এইখিনি আনিছো আৰু এতিয়া অধ্যক্ষ মহোদয় আমাৰ মানে স্যাৰ other agriculturist cultivators are not liable to pay any tax মই আকৌ এবাৰ কৈছো আপোনালোকক under agriculture income tax act only tea gardens are liable to pay income tax on agriculture income মই এখিনি স্পষ্ট কৰি কৈ দিছো তো এক নম্বৰ কিন্তু গোটেই বিলখন স্যার টি গার্ডেন বলে এটা ওয়ার্ডও নাই টি গার্ডেন বলে ওনলি এগ্রিকালচারাল বলে লেখা আছে মইতো আপোনাক পঢ়ি পেলাই কৈছো মই একটা পৰা আনি পেলাইতো কৈছো মইতো এনে কোৱা নাই আপোনালোকে কৈছে মই এজ এ মিনিষ্টাৰ কৈছো অধ্যক্ষ মহোদয় গতিকে মইতো উইথ অল ৰেসপন্সিবিলিটি কৈছো মইতো এনে কোৱা নাই মই যিখিনি কথা কৈছো ৰেসপন্সিবিলিটি কৈছো অধ্যক্ষ মহোদয় গতিকে এতিয়া ইয়াতে অধ্যক্ষ মহোদয় আপোনালোকে যিকেইটা এমেণ্ডমেণ্ট আনিছে হয়তো মই এইখিনি স্পষ্ট কৰি দিছো এমেণ্ডমেণ্টটো যিহেতু আমাৰ কৃষকৰ কথা নাহে আৰু যিসকল মানে টি গাৰ্ডেন হ'ব কোম্পানীবিলাকে সেইটো তেওঁলোকে মানে যিবিলাক ইনকাম টেক্স পে কৰে তেওঁলোকে দিব লাগিব তেওঁলোকক 3 বছৰৰ কাৰণে শেহতীয়াভাৱে এক্সামশন দিয়া আছে আৰু আধাৰৰ কথাটো নাহে কাৰণ কোম্পানীটো আধাৰ আহিবই নোৱাৰে পাৰ্চনেলিহে আধাৰ লাইবল হ'ব সেইটোৱে কথা অধ্যক্ষ মহোদয় আৰু মই ভাবিছোঁ যে এইটো মানে আৰু এটা কথা আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই কৈছিলে তেখেতে সেই বস্তুটো হৈছে
যে আমি আচলতে এনুৱেল ৰিটাৰ্ণ হিচাপে আহিছোঁ, এনুৱেল ৰিটাৰ্ণৰ ওপৰতহে বস্তুটো আনিছোঁ। মানে এনুৱেল ৰিটাৰ্ণৰ ওপৰত যেতিয়া বস্তুটো আনো তেতিয়াহ'লে কি হয়, কিছুমানৰ কি ফাইলিঙত মানে জিৰ' ৰিটাৰ্ণো আহি যায়। আপুনি যিটো মানে হেৰি কৈছে, মানে এপ্ৰিহেনশ্যন কৰিছে, সেইটো নহয়। তেওঁ লাইবিলিটিৰ ওপৰত আপুনি কথাখিনি কৈছে, লাইবিলিটিৰ ওপৰত 5% কৈছে, সেইটো নহয়। আচলতে আমি মানে তেওঁ ৰিটাৰ্ণ যে দিয়া নাই, কিমান টকা দিয়া নাই সেইটো আমি চোৱা নাই, তেওঁ লাইবিলিটি কিমান আছে ৰিটাৰ্ণ আমি চোৱা নাই। তেওঁ কৈছোঁ যে তেওঁ ৰিটাৰ্ণখন দিয়া নাই, তাৰ ওপৰতে লেট ফাইনটো হৈ থাকিব, সেইটোৱে আমি কৈছোঁ। গতিকে ইয়াত আপোনাৰ আমি সেইটো বেচিছতে কৈছোঁ যে আপোনাৰ আউটষ্টেণ্ডিং কেতিয়াবা জিৰ' হৈ যাব পাৰে, কোনো ফাইলিং, তেতিয়া পাৰ্চেণ্টেজৰ কথা নাহে অধ্যক্ষ মহোদয়। গতিকে মই স্পষ্টভাৱে আমাৰ গোটেই মানে ইয়াৰ এমেণ্ডমেণ্টৰ ইণ্টেনশ্যনখিনি কথা কৈছোঁ, আৰু মাননীয় সদস্যসকলক মই তেখেতসকলৰ মানে এমেণ্ডমেণ্টখিনি উঠাই ল'বলৈ কাৰণে মানে অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, বাইদেৱে যিটো কথা কৈছে যে ফাৰ্মাৰসকলক এক্সেম কৰা আছে, যদি অৰিজিনেল এক্টখনত এক্সেপশ্যন আছে, মোৰ ক'বলগীয়া একো নাই। কিন্তু এই ক্ষেত্ৰতো বাইদেৱে কৈছে কমাইছোঁহে, এইটো নহয়। কিন্তু ক্লজ 2ত আছে 5 rupees for every day during which the default continues, the word 100 rupees for every day during which the default continues, or a maximum of rupees 5,000, অর্থাৎ 5 টকাৰ জায়গাত 100 টকা কৰা হৈছে, মেবি ফৰ টি গাৰ্ডেন। আৰু টি গাৰ্ডেনৰ ক্ষেত্ৰতো টি গাৰ্ডেন অনাৰ্ছ আৰ অলছ' পাছিং থ্ৰু ভেৰি বেড টাইম। আৰু আমাৰ টি গাৰ্ডেনৰ দুটা কেটেগৰী আছে, এটা হ'ল স্মল টি গ্ৰোৱাৰ আৰু এটা হ'ল বিগ টি গ্ৰোৱাৰ। এটলিষ্ট দেয়াৰ শুড বি এক্সেপশ্যন ফৰ দি স্মল টি গ্ৰোৱাৰ, তেওঁলোকৰ কাৰণেতো এটলিষ্ট মানে এক্সেপশ্যন থাকিব লাগিছিলে, থাকিব লাগে বুলি ভাবোঁ। দে আৰ অলছ' ছাফাৰিং। অসমৰ এতিয়াতো 3 বছৰৰ কাৰণে এক্সামশ্যন আছে, অসমত মই কৈছোঁৱেই 3 বছৰ আমাৰ এক্সামশ্যন পিৰিয়ড চলি আছে। আৰু মই কৈছোঁ আগতে আপোনালোকে নিশ্চয় ইয়াৰ সদনত বহুতবাৰ এমেণ্ডমেণ্ট আছিল, তেতিয়াতো 10,000লৈকে আছিলে লিমিটটো, এতিয়াতো 5,000 কৰা হৈছে অধ্যক্ষ। ঠিক আছে, এতিয়া উইড্ৰল কৰিবনে চেয়াৰমেন আলী? উইড্ৰল। আমিনুল ইছলাম উইড্ৰল। সংশোধনী দুটা প্ৰত্যাহাৰ কৰাৰ বাবে সদনৰ সন্মতি আছেনে? সদনৰ সন্মতিৰ সাপেক্ষে সংশোধনী দুটা প্ৰত্যাহাৰ কৰা হ'ল। দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। এতিয়া বিধেয়কখনৰ 3 নং দফাটো মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম তেখেতে কৈছে মুভ নকৰে ন? যিহেতু মুভ নকৰে, গতিকে দফা নং 3 বিধেয়কখন অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম, পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম, পৰিসৰ আৰু আৰম্ভণৰ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম, পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম, পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য আছাম এগ্ৰিকালচাৰ ইনকাম টেক্স এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱত উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম এগ্ৰিকালচাৰ ইনকাম টেক্স এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনক পাৰিত কৰা হ'ল। আচ্ছা, সন্মানীয় সদস্যসকল আৰু আমাৰ LOP নহয়, মই এটা কথা মোক মেছেজ দিছে যে যিটো বৰ্ডাৰৰ সমস্যাক লৈ ফালে আমি আলোচনা কৰি আছিলোঁ, তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে 13 তাৰিখে এটা ষ্টেটমেণ্ট দিব। গতিকে সেইদিনা সেই বিষয়ত কিবা কৰিব পাৰিব। এতিয়া কিবা ক'ব খুজিছিল? মাননীয় অধ্যক্ষ মহোদয়, মই পইণ্ট অফ অৰ্ডাৰ 300ত যিটো আছে অধ্যক্ষ মহোদয়, সেইটো হ'ল যেতিয়া সদনখন অৰ্ডাৰ নহয় তেতিয়া অৰ্ডাৰ আনিবলৈ, দিছ ইজ একচুৱেল পইণ্ট অফ অৰ্ডাৰ। মই এইকাৰণে আনিছোঁ, বেলেগ ডিভাইচত আলোচনা কৰিম,
The Assam Goods and Service Tax Amendment Bill 2021 যেতিয়া আমি আলোচনা কৰিছিলোঁ, যেতিয়া এজন সদস্যই আমাৰ আজিৰ যিটো আইন হ'ব, এক্ট হ'ব, সেইটো ৰেষ্ট্ৰস্পেক্টিভ দিবৰ কাৰণে যিটো কৈছিলে, সেইটো কৈছিল যে 17 চনৰ পৰা কৰিব নালাগে, সেইটো কৰিব নোৱাৰে। আমি জানিব বিচাৰত মাননীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে ক'লে যে এইটো কনষ্টিটিউশ্যনেল অব্লিগেশ্যন। মই বেলেগ ডিভাইচত আনিম, কনষ্টিটিউশ্যনৰ কথা কৈছে। গতিকে আমি জানামতে এনি লেজিসলেশ্যন which punitive in nature can be given prospective effect. অৰ্থাৎ আমি যদি কাবাক শাস্তি দিবলৈ বিচাৰো তেতিয়া আমি ৰাষ্ট্ৰপতিক দিব নোৱাৰো। আমি যদি কাবাক সহায় কৰিব পাৰো তেতিয়া ৰাষ্ট্ৰপতিক কৰিব পাৰো। যেহেতু এটো কনষ্টিটিউশ্যনেল অব্লিগেশ্যন বুলি কৈছে, বেলেগ ডিভাইচত মই আলোচনা কৰিম। জাস্ট মই এইখিনি আপোনাৰ ৰেকৰ্ডৰ কাৰণে ক'লো। ঠিক আছে। সদন অহা